একো ডাউট নাথাকে। তো লাষ্ট ক্লাছত আমি কলৈকে গৈ পাইছিলো 5 মানে ডিভিজিবিলিটি ৰুলৰ আছিলো হৰণৰ নিয়ম। তো হৰণৰ নিয়ম আমি 5ত লাষ্ট ক্লাছটো ৰৈ গৈছিলে। তো এতিয়া আজিৰ ক্লাছটোত আমি আৰম্ভ কৰো, কন্টিনিউ কৰি দিওঁ ডিভিজিবিলিটি ৰুল অফ 6। লিখা 6ৰ কাৰণে হৰণৰ নিয়ম কি হ'ব? 6ৰ কাৰণে হৰণৰ নিয়ম লিখা 6 দি পেলাই লিখা ইয়াতে যিবিলাক সংখ্যাক 2 আৰু 3ৰে যিবিলাক সংখ্যাক 2 আৰু 3ৰে হৰণ যায় সেইবিলাক সংখ্যাক 6ৰে হৰণ যাব। বুজি পালা কি কলো মই? যিবিলাক সংখ্যাক 2 আৰু 3ৰে হৰণ যায় সেইবিলাক সংখ্যাক কিহেৰে হৰণ যাব? সেইবিলাক সংখ্যাক 6ৰে হৰণ যাব। সেইটো হ'ল আমাৰ 6ৰ হৰণৰ নিয়ম। মানে কি হয় একচুৱেলি 6ৰ কাৰণে আমি এক্সট্ৰা নিয়ম পঢ়াৰ একদম প্ৰয়োজন নাই। 6ৰ কাৰণে আমি যিকেইটা নিয়ম অলৰেডি পঢ়িছো সেইকেইটা নিয়মে এনাফ। তো আমি যে চাব লাগে 2 আৰু 3ৰে হৰণ যায় নে নাই, 2 and 3, 2 আৰু 3ৰে সংখ্যা এটা হৰণ যায় নে নাই আমি সেইটো বস্তু চাব লাগে। তো ইয়াতে যদি তোমালোকে চোৱা, মই ধৰি লোৱা এটা এক্সাম্পল এটা দি দিলো ইয়াতে 5 6 7 8 4 7 এই সংখ্যাটোক 6ৰে হৰণ যায় নে নাই? ঠিক আছে, 6ৰে হৰণ যাব নে নাই? যদি এইটো আমি চেক কৰিব লাগে আমাৰ টেকনিকটো কি থাকিব? আমি এইটোক চাম এই সংখ্যা যোনটো আছে ওপৰত এই সংখ্যাটোক 2 আৰু 3ৰে হৰণ যাব নে নাই। এতিয়া যদি এটা সংখ্যাক 2ৰে হৰণ যাব লাগে, যদি তোমালোকে ৰিভাইজ কৰিছা তোমালোকৰ মনত আছে 2ৰে হৰণ কোনবিলাক সংখ্যাক যায়? যিবিলাক যুগ্ম সংখ্যা, হয়নে? তো যুগ্ম সংখ্যাবিলাক 2ৰে হৰণ যায়। এতিয়া এই সংখ্যাটো যুগ্ম সংখ্যা হয় জানো কোৱাচোন? যদি যুগ্ম সংখ্যা হয় থামস আপ কৰি দিয়াচোন। নহয় ন, এইটো যুগ্ম সংখ্যা নহয়। তো এইকাৰণে এই সংখ্যাটোকতো 2ৰে হৰণ নাযাব। যিহেতুকে 2ৰে হৰণ নাযায় মানে 6ৰে হৰণ যাব জানো? নাযায়, 6ৰে হৰণ নাযায়। 6ৰে হৰণ যোৱাৰ কাৰণে আমাৰ টেকনিকটো হ'ল 2 আৰু 3 দুয়োটাৰে হৰণ যাব লাগিব। যিহেতুকে 2ৰে হৰণ নাযায় আমি 3ৰে হৰণ যাব নে নাযায় আমি চেক কৰিবই নালাগে। বুজিলা টেকনিকটো? আমি 3ৰে হৰণ যাব নে নাযায় চেক কৰিবই নালাগে। এতিয়া কথাটো হ'ল ধৰি লোৱা এটা এনেকুৱা সংখ্যা পাই গলো, ইয়াতে সংখ্যাটো ধৰি লোৱা ইয়াতে 7 নাই, লাষ্টত 4 আছে। ঠিক আছে, এইটো সংখ্যা মই এটা এক্সাম্পল দি দিলো। এই সংখ্যাটোক 6ৰে হৰণ যায় নে নাই? তো এইটো ক্ষেত্ৰত আমি প্ৰথমতে চাম এই সংখ্যাটো 2ৰে হৰণ যায় নে নাই। তো 2ৰে তো এইটো সংখ্যা হৰণ যাব, হয়নে নাই? কাৰণ এইটো এটা যুগ্ম সংখ্যা। শেষত কোন আছে? শেষত আছে 4। শেষত 4 আছে মানে ইয়াৰ মিনিংটো কি? এইটো 2ৰে হৰণ যাব। এতিয়া যিহেতুকে এইটো 2ৰে হৰণ যাব, এতিয়া আমি চাব লাগিব 3ৰে হৰণ যায় নে নাই। তো 3ৰে হৰণ যায় নে নাই কেনেকৈ চেক কৰো আমি? তো প্ৰথমতে চোৱা 3ৰে হৰণ যোৱা সংখ্যা কোনটো আছে? 6 আছে, 6টো ডাইৰেক্টলি কাটি দিয়া। এতিয়া মোক চোৱা 5 আছে আৰু 7 আছে, 7 আৰু 5 যোগ কৰিলে কি হয়? 7 আৰু 5 যোগ কৰিলে 12 হয়। আৰু 12টোক 3ৰে হৰণ যায় নে নাই? যাব। মানে 7 আৰু 5টো কাটি দিয়া। কাৰণ 7 আৰু 5 12 হয়, 12ক যিহেতু 3ৰে যায় মানে আৰু যোগ কৰাৰ প্ৰয়োজন নাই। এতিয়া 8 আৰু 4 যোগ কৰিলে কি হ'ব? 8 4 কি হয়? 12 হয় নে নাই? তো 12ক আকৌ 3ৰে হৰণ যায়। মানে আমি গম পাই গলো যে ওপৰত যোনটো সংখ্যা আছে 56,784 এই সংখ্যাটোক 3ৰেও হৰণ যায়, হয়নে? 3ৰে হৰণ যায়। যিহেতুকে 2ৰে আৰু 3ৰে দুয়োটাৰে হৰণ যায় মানে ইয়াৰে মিনিংটো হ'ল এই সংখ্যাটো 6ৰে হৰণ যাব। বুজি পালা সকলোৱে? বুজি পালা যদি থামস আপ কৰি দিয়াচোন। সকলোৱে বুজি পালা? ওকে, বঢ়িয়া। তো আমি যিকোনো এটা সংখ্যাক 6ৰে হৰণ যায় নে নাই আমি ধুনীয়াকৈ চাই পেলাই কৈ দিব পাৰিম। ঠিক আছে, তাৰপিছত আহা নেক্সট লিখা আমাৰ 7ৰ কাৰণে। তো 7ৰ কাৰণে কি হয় জানানে? একচুৱেলি 7ৰ কাৰণে আমাৰ নিয়ম এটা আছে, নিয়মটোতকৈ তোমালোকে হৰণ কৰি চাই চাগে বেছি ইজি পাবা। তো নিয়মটো মই লাগিলে পাছত কৈ দিম, কিন্তু তোমালোকে ট্ৰাই কৰিবা 7ৰে যদি হৰণ যায় নে চাব দিয়ে 7ৰে ডাইৰেক্টলি হৰণ কৰি চাবা। ঠিক আছে, 7ৰ ৰুলটো অকণমান টাফ হয়, তাতকৈ তোমালোকে হৰণ কৰি চোৱাটো বেছি ইজি পাবা। নেক্সট লিখি লোৱা 8ৰ। 8ৰ কাৰণে যোনটো ৰুল আছে এইটো চাই লোৱা, এইটো শ্বৰ্ট ট্ৰিক হয়। 7ৰ কাৰণে বাৰু মই কৈ দিম দেই, লাষ্টত কৈ দিম, কথা নাই। ক্লাছটোৰ এণ্ডত মই 7ৰ কাৰণে কৈ দিম। তো এতিয়া 8ৰ কাৰণে হৰণৰ নিয়ম কি হ'ব? 8ৰ কাৰণে লিখা যদি এটা সংখ্যাৰ শেষৰ অংক 3টা, লিখি লোৱা যদি এটা সংখ্যাৰ শেষৰ অংক 3টা, যদি এটা সংখ্যাৰ শেষৰ অংক 3টা, যদি এটা সংখ্যাৰ শেষৰ অংক 3টা 8ৰে হৰণ যায়, শেষৰ অংক 3টা 8ৰে হৰণ যায়, শেষৰ অংক 3টা 8ৰে হৰণ যায়, তেতিয়াহ'লে সংখ্যাটো 8ৰে হৰণ যাব। যদি এটা সংখ্যাৰ শেষৰ অংক 3টা 8ৰে হৰণ যায় তেতিয়াহ'লে সংখ্যাটো 8ৰে হৰণ যাব। এইটো হ'ল আমাৰ 8ৰ হৰণৰ নিয়ম। ঠিক আছে, 8ৰ কাৰণে ৰুলটো আমাৰ কি হ'ব?
যদি এটা সংখ্যাৰ শেষৰ অংক তিনিটা এতিয়া শেষৰ অংক বুলি কোৱাৰ লগে লগে কি বুজি পালা শেষৰ অংক মানে এই শেষৰ অংক তিনিটা 3 2 1 এই তিনিটা সংখ্যা আমি চেক কৰিম এতিয়া এই যোনটো সংখ্যা মই লিখিছো এইটো বহুত ডাঙৰ সংখ্যা হয়নে তো এই সংখ্যাটোক যদি 8ৰে হৰণ যায় নে চাব লাগে আমাৰ বহুত সময় গুচি যাব তো আমি কি কৰিব লাগিব আমি জাস্ট শেষৰ অংক তিনিটা চাব লাগে 3 2 1 এই সংখ্যা তিনিটা 8ৰে হৰণ যাব নে চোৱাচোন 8 4 গুণ কি হয় 32 এক আছে একক যাব জানো 8ৰে নাযায় মানে আমি গম পাই গলো ওপৰৰ সংখ্যাটোক 8ৰে হৰণ নাযায় বুজি পালা 8ৰে হৰণ ওপৰৰ সংখ্যাটোক নাযাব যদি যাব লগা হয় ধৰি লোৱা ইয়াতে একৰ জেগাত ইয়াতে এই 1 2 ৰ জেগাত যদি 8 থাকিলে হয় তেতিয়া কি হলহেঁতেন তেতিয়া 3 2 8 হলহেঁতেন আৰু এই বস্তুটোক যদি 8ৰে হৰণ কৰা 8 4 গুণ 32 আৰু 8 1 গুণ কি হয় 8 মানে 8ৰে হৰণ গুচি গল তো আমি কি কম যে এই ওপৰৰ সংখ্যাটোৰ যদি একৰ জেগাত 8 থাকিলহেঁতেন তেতিয়া হলে ওপৰৰ সংখ্যাটো কি হলহেঁতেন 8ৰে হৰণ গলহেঁতেন বুজি পালা কথাটো আৰু এবাৰ বুজাই দিব কৈ আছো বাৰু চোৱা 8ৰে হৰণ যোৱা নিয়মটো হৈছে শেষৰ অংক তিনিটা এতিয়া শেষৰ অংক তিনিটাৰ ফালে যদি মন কৰা এই যোনটো মই সংখ্যা দিছো এই সংখ্যাটোৰ শেষৰ অংক তিনিটা কি আছে 3 2 1 তো 321ক যদি মই 8ৰে হৰণ কৰিব লাগে আমি এনেকৈ হৰণ কৰিম 8 4 গুণ কি হয় 32 তো কিমান ৰৈ গল ইয়াতে ৰৈ গল 1 এতিয়া 1ক 8ৰে যাব জানো নাযাব তো 0 বাৰ দিব লাগিব 0 ভাগশেষ কিমান হল ভাগশেষ 1 তো ভাগশেষ তো ৰব নোৱাৰে যেহেতুকে ভাগশেষ ৰৈ গল মানে কি বুজিলো আমি যে 321ক 8ৰে হৰণ নাযায় আৰু যেহেতুকে 321ক হৰণ যোৱা নাই মানে ওপৰৰ সংখ্যাটো কি হ'ব 8ৰে যাব জানো নাযায় কাৰণ 8ৰে হৰণ যোৱাৰ নিয়মটোৱে কি নিয়মটোৱে হৈছে যদি এটা সংখ্যাৰ শেষৰ অংক তিনিটা 8ৰে হৰণ যায় তেতিয়া হলে আটাইকেইটা সংখ্যাটো কি হ'ব 8ৰে হৰণ যাব বুজি পাইছা এতিয়া কোৱাচোন উৎপল ওকে তো এতিয়া নেক্সট আহা আমাৰ 8ৰ পিছত 9 9ৰ লিখা নেক্সট 9ৰ কাৰণে লিখা যদি এটা সংখ্যাৰ 9ৰ কাৰণে ৰুলটো লিখা যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক 9ৰে হৰণ যায় সাম অফ দা ডিজিট যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক 9ৰে হৰণ যায় তেতিয়া হলে সংখ্যাটো 9ৰে হৰণ যাব ঠিক আছে যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক 9ৰে হৰণ যায় তেতিয়া হলে আমি কি কম সংখ্যাটো 9ৰে হৰণ যাব ঠিক আছে অংক কেইটাৰ যোগফল মানে কি বুজাইছো তো 3ৰ যিটো নিয়ম আছিলে 3ৰ নিয়মৰ লগত এইটোৰ একদম সিমিলাৰিটি আছে ধৰি লোৱা মই এটা এক্সাম্পল দি দিলো 5 7 6 5 4 2 1 ঠিক আছে এইটো এটা সংখ্যা এই সংখ্যাটোক যদি 9ৰে হৰণ যাব লাগে তেতিয়া হলে এই যে অংক কেইটা দেখিছা ওপৰৰ অংক কেইটাৰ যোগফলটো মানে 5 যোগ 7 যোগ 6 যোগ 5 যোগ 4 যোগ 2 যোগ 1 এই অংক কেইটাৰ যোগফলটোক 9ৰে হৰণ যাব লাগিব তো অংক কেইটা যোগ কৰাছো কিমান হয় চোৱা তো ইয়াতে হ'ব 10 20 এণ্ড 30 30 হ'ব 30ক 9ৰে হৰণ যায় জানো কোৱাচোন 30ক তো 9ৰে হৰণ নাযায় তো 30ক 9ৰে হৰণ নাযালে কি কম আমি ওপৰৰ সংখ্যাটোক 9ৰে হৰণ নাযায় বুজিলা এতিয়া আমি জাস্ট কৰিব কি লাগে আমি অংক কেইটা যোগ কৰিব লাগে অংক কেইটা যোগ কৰাৰ পাছত যদি ধৰি লোৱা 9ৰে হৰণ যোৱা নাই তেতিয়া হলে আমি কি কম সংখ্যাটোক 9ৰে হৰণ নাযায় আৰু যদি অংক কেইটা যোগ কৰাৰ পাছত 9ৰে হৰণ গৈছে তেতিয়া হলে আমি কি কম 9ৰে হৰণ গৈছে ঠিক আছে যাব এতিয়া কথাটো হল এক্সামত কি আমি এইবিলাক যোগ কৰি থাকিম নেকি এক্সামত এই যোগ কৰাৰ মেথডটোৰ একদম প্ৰয়োজন নাই আমি এটা ধুনীয়া শৰ্ট ট্ৰিক আছে আমি সেই মেথডতহে কুৱেশ্যনটো সলভ কৰিম তো শৰ্ট ট্ৰিকটো কেনেকুৱা তো শৰ্ট ট্ৰিকটোৰ ফালে মন কৰা আমি কি কৰিব লাগে এই যে ওপৰত অংক কেইটা আছে অংক কেইটা যোগ কৰিম যোগ কৰি পেলাই যেতিয়া 9 হ'ব ন 9 হলে কাটি দিম ভালকৈ শুনি লোৱা দেই যেতিয়াই 9 হ'ব একদম ধুনীয়া টেকনিক হয় যেতিয়াই আমি 9 পাম আমি ডাইৰেক্টলি কাটি দিম এতিয়া ইয়াতে 5ৰ লগত 7টো যোগ কৰিলে কি হয় 7 যোগ 5 12 হ'ব 12ৰ পৰা 9 এটা গুচাই দিলে কিমান ৰৈ যাব কোৱাচোন 3 এটা ৰৈ যাব তো 3 এটা ওপৰত লিখি থোৱা মানে 9 গুচাই দিলে হ'ল 6ৰ লগত 3 যোগ কৰিলে কি হ'ব 9 হ'ব মানে এইখিনি বস্তু গোটেই গুচি গ'ল তাৰে পাছত 5ৰ লগত 4 যোগ কৰিলে কি হ'ব 9 তো এইখিনি কাটি দিয়া এতিয়া 2ৰ লগত 1 যোগ কৰিলে কি হয় 3 হয় 3ক 9ৰে হৰণ যায় জানো নাযায় মানে ওপৰৰ সংখ্যাটোক 9ৰে হৰণ নাযাব বুজিলে টেকনিকটো বুজি পাইছা নে কোৱাচোন বুজি পাইছা এটা থাম্বছ আপ কৰি দিয়া গোটেইকেইজনে টেকনিকটো বুজি পাইছা বহুত ধুনীয়া টেকনিক হয় এইটো আমি জাস্ট অংক কেইটা যোগ কৰিব লাগে অংক কেইটা যোগ কৰিম যোগ কৰি পেলাই যেতিয়া 9 পাম ন 9টো গুচাই দিব লাগে তো ইয়াতে প্ৰথমতে মই কি কৰিছো আকৌ এবাৰ কৈ আছো
5 যোগ 7 কৰিছো 7 পাছে কি হয় 12 12ৰ পৰা 9 টা গুচাই দিলে কি থাকিব 3 তো 3 টো ওপৰত লিখি ৰাখিছো তাৰ পাছত কাষত কোন আছে 6 আছে 6 ৰ লগত 3 যোগ কৰিলে কি হয় 9 হয় তো 6 আৰু 9 কাটি দিলো 6 আৰু 3 টো কাটি দিলো তাৰ পাছত কি আছে 5 আৰু 4 তো ইহত দুয়োটাক যোগ কৰি দিছো 5 যোগ 4 কৰিলে কি পাই 9 মানে 9 টো কাটি দিলো তাৰ পাছত কি আছে 2 আৰু 3 এই দুয়োটাক যোগ কৰিলে কি হয় 9 3 হয় আৰু 3 টোক তো 9 ৰে হৰণ নাযায় তো আমি কি কম সংখ্যাটোক 9 ৰে হৰণ নাযাব ঠিক আছে তাৰ পাছত আহা নেক্সট পইণ্ট লিখা 10ৰ কাৰণে 10ৰ হৰণৰ নিয়ম কি হয় তো 10ৰ কাৰণে নিয়মটো একদম সিম্পল লিখি লোৱা ধুনীয়াকৈ যদি এটা সংখ্যাৰ লিখি লোৱা ধুনীয়াকৈ যদি এটা সংখ্যাৰ এককৰ ঘৰত শূন্য থাকে যদি এটা সংখ্যাৰ এককৰ ঘৰত শূন্য থাকে তেতিয়াহলে সংখ্যাটো 10ৰে হৰণ যাব ঠিক আছে যদি এটা সংখ্যাৰ এককৰ ঘৰত শূন্য থাকে যদি এটা সংখ্যাৰ এককৰ ঘৰত শূন্য থাকে তেতিয়াহলে সংখ্যাটো 10ৰে হৰণ যাব এতিয়া চোৱা এইটো এটা সংখ্যা মই দিছো এই সংখ্যাটোৰ এককৰ ঘৰত কোন আছে ইয়াৰে এককৰ ঘৰত আছে 6 হয়নে তো যেহেতু 6 আছে মানে এইটো সংখ্যা 10ৰে হৰণ নাযাব বুজিলা পইণ্টটো যদি এককৰ ঘৰত শূন্য থাকে তেতিয়া কি হ'ব এই শূন্যটো এনেকৈ কাট খাই যাব নে নাই কাট খাই যাব মানে 10ৰে হৰণ যাব তো 10ৰে হৰণ যোৱাৰ নিয়মটো একদম সিম্পল আমি জাস্ট চাব লাগে এককৰ ঘৰত কোন আছে এককৰ ঘৰত যদি শূন্য আছে হৰণ যাব আৰু যদি শূন্য নাই হৰণ নাযাব ঠিক আছে তাৰ পাছত নেক্সট লিখা 11 কাৰণে লিখা এইটো সহজ হয় বহুত 11 কাৰণে ধুনীয়াকৈ লিখি লোৱা 11 কাৰণে লিখাৰ কাৰণে মই ইয়াতে যেনেকৈ লিখাই আছো তোমালোকে একদম সেম প্যাটাৰ্নত লিখিবা নহলে বুজাত বহুত অসুবিধা হ'ব ইয়াতে লিখা এ বি সি ডি ই এফ এনেকৈ লিখা 6টা সংখ্যা তো যদি তোমালোকে এনেকুৱা টাইপৰ সংখ্যা পোৱা এক্সামত এ বি সি ডি ই এফ ইয়াতে মই জাস্ট এ বি সি ডি দিছো এটা এক্সামত তোমালোকে যিকোনো পাব পাৰা 9 7 5 4 3 2 1 তো এনেকুৱা ধৰণৰ যিকোনো সংখ্যা পাব পাৰা মই জাস্ট ইয়াতে এ বি সি ডি বুলি বুজাইহে দিছো ধৰি লোৱা এনেকুৱা ধৰণৰ এটা সংখ্যা পালা আমি কি কৰিব লাগিব ইয়াতে এনেকৈ চিন দি ৰাখিবা দেই ধুনীয়াকৈ মই যেনেকৈ দিছো একদম সেম বনাবা আমি কি কৰিম অল্টাৰনেটিভ নাম্বাৰছ বিলাক যোগ কৰিম অল্টাৰনেটিভ মানে কি এটা এৰি এটা অংক এৰি পেলাই এটা অংক আমি সেই সংখ্যাকেইটা যোগ কৰিম ঠিক আছে ইয়াতে যোগ কৰিলো এ যোগ চি যোগ ই ঠিক তেনেদৰে ওপৰৰ কেইটাত কি হ'ব এ যোগ চি যোগ ই আহিল তলৰ পিনে আৰু ওপৰৰ পিনে আহিল বি যোগ ডি যোগ কি আহিব এফ তো আমি কি কৰিব লাগিব এনেকৈ অংককেইটা যোগ কৰিব লাগিব যেতিয়া অংককেইটা যোগ কৰিম যদি এই যোগফলটো সমান হয় বা ইহঁতৰ পাৰ্থক্য ঠিক আছে ইহঁতৰ পাৰ্থক্যটো 0 বা 11 হয় তোমালোকে ইয়াতে লিখি থোৱা যে যদি তলৰ এটা লাইন এটা লিখা যদি এ প্লাছ চি প্লাছ ই আৰু যদি এ প্লাছ চি প্লাছ ই আৰু বি প্লাছ ডি প্লাছ এফৰ পাৰ্থক্য বুলি লিখা ইয়াতে পাৰ্থক্য 0 বা 11 হয় তেতিয়াহলে সংখ্যাটো 11ৰে হৰণ যাব ঠিক আছে ধুনীয়াকৈ লিখি থোৱা এইটো 11ৰ নিয়মটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে যদি এ প্লাছ চি প্লাছ ই আৰু বি প্লাছ ডি প্লাছ এফৰ পাৰ্থক্য 0 বা 11 হয় তেতিয়াহলে সংখ্যাটো 11ৰে হৰণ যাব বুজি পালা সকলোৱে তো এতিয়া কথাটো হল কি এক্সাম্পল কেনেকুৱা এক্সাম্পল এটা মই দি আছো ইয়াতে ধৰি লোৱা এক্সামত কুৱেশ্যন এটা পালা 9 7 6 5 3 7 9 ঠিক আছে এইটো এটা মই এক্সাম্পল দিলো এইটো এটা নাম্বাৰ এই সংখ্যাটোক 11ৰে হৰণ যায় নে আমি চাব লাগে তো আমি কি কৰিম আমি ইয়াৰে অল্টাৰনেটিভ নাম্বাৰ কেইটা ল'ম অল্টাৰনেটিভ মানে এটা এৰি এটা তো এইটো এটা ললো এইটো ললো দেন এইটো ঠিক আছে এনেকৈ এটা এৰি এটা ললো ঠিক তেনেদৰে ওপৰৰ পিনেও লোৱা তো এইকেইটা যোগ কৰা এতিয়া 9 যোগ 6 যোগ কিমান আহিব 3 যোগ কিমান 9 ওপৰৰ কেইটা যোগ কৰা 7 যোগ 5 যোগ কিমান হ'ব আকৌ 7 তো যোগ কৰিলে কিমান হ'ব এইটো 19 ওপৰৰ পিনে হৈ গ'ল 19 তলৰ পিনে কিমান হ'ব তলৰ পিনে যোগ কৰা 21 6 কিমান হ'ব 27 আহিছে 27 তো এতিয়া ইয়াৰে তলৰ সংখ্যাটো ডাঙৰ নে ওপৰৰ সংখ্যাটো ডাঙৰ দেখিছা তোমালোকে তলৰ সংখ্যাটো ডাঙৰ তলত পাইছো 27 ওপৰত পাইছো 19 তো ইহঁতৰ পাৰ্থক্য যদি ওলাব লাগে আমি কাৰ পৰা কোনটো বিয়োগ কৰিম আমি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব তো 27ৰ পৰা 19টো বিয়োগ কৰি দিয়া কিমান আহিছে এনসাৰ তো 8 আহিছে এনসাৰ তো যেহেতুকে এইটো এনসাৰ 11 বা 0 আহিছে জানো 0 বা 11 তো অহা নাই তো যেহেতু 0
বা 11 অহা নাই তো সেইকাৰণে আমি কি ক'ম এই যোনটো সংখ্যা পালো আমি এই সংখ্যাটো 11ৰে হৰণ যাব জানো 11ৰে হৰণ নাযাব বুজি পালা নে কোৱাচোন থাম্বছ আপ কৰি দিয়া যদি বুজি পালা ওকে বঢ়িয়া তো কথাটো হ'ল আমি 11ৰে হৰণ যোৱাৰ নিয়মৰ কাৰণে আমি জাস্ট অল্টাৰনেটিভ নাম্বাৰ কেইটা ল'ব লাগে এটা এৰি এটা যিমান কেইটা সংখ্যা আছে অংক কেইটা যোগ কৰি পেলাই পাৰ্থক্যটোৰ ফালে মন কৰিম আৰু পাৰ্থক্যটো মানে কি যে এইটো কথা মই এবাৰ বুজাই দিওঁ ইয়াতে পাৰ্থক্য মানে এনেকুৱা নহয় চোৱা কেতিয়াবা আমাৰ কুৱেশ্যনত এনেকুৱাও আহিব আমি তলৰ ফালে 27 পাইছো ওপৰৰ পিনে ধৰিলে পাই গলো 35 35 তো পাই গলে আমি ওপৰৰটোৰ পৰা তলৰটো বিয়োগ কৰিম পইণ্টটো বুজিলা 35ৰ পৰা 27টো বিয়োগ কৰিম এনেকুৱা নহয় যে তলৰটোৰ পৰাই সদায় ওপৰৰটো বিয়োগ কৰিব লাগে আমি জাষ্ট সিহঁতৰ পাৰ্থক্যটো ল'ব লাগে যোনটো ডাঙৰ সংখ্যা ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম এনেকুৱা নহয় যে তলৰ পিনে সদায় ডাঙৰ সংখ্যা ওলাব ওপৰৰ পিনে সৰু ওলাব এনেকুৱা নহয় তো যিকোনো এনসাৰ ওলাব পাৰে তো আমি জাষ্ট পাৰ্থক্যটো ল'ব লাগে আৰু পাৰ্থক্যটো আমাৰ কি হ'ব লাগিব হয়তো 0 আইদাৰ 0 অৰ কি হ'ব লাগিব আইদাৰ 0 অৰ 11 এই দুটা হলেহে আমি কি কম 11ৰে হৰণ যাব ঠিক আছে তো 11ৰ নিয়ম হৈ গল এতিয়া নেক্সট লিখা 12ৰ কাৰণে 12ৰ কাৰণে লিখা তো 12ৰ কাৰণে কি হয় এতিয়া 12ৰ কাৰণে কোৱাৰ লগে লগে আমাৰ নিয়মটো আহিব যদি এটা সংখ্যা লিখি লোৱা যদি এটা সংখ্যা 3 যদি এটা সংখ্যা 3 আৰু 4ৰে হৰণ যায় যদি এটা সংখ্যা 3 আৰু 4ৰে হৰণ যায় তেতিয়াহলে সংখ্যাটো 12ৰে হৰণ যাব 3ৰ হৰণৰ নিয়ম মই অলৰেডি দি দিলো 4ৰো নিয়ম দি দিছো তো এই দুটা সংখ্যাৰে যদি হৰণ যায় তেতিয়াহলে আমি কি কম সেই সংখ্যাটো 12ৰে হৰণ যাব হল তো এতিয়া কথাটো হল এইখিনিলৈকে মই ক'লো তোমালোকক হৰণৰ নিয়ম গোটেইখিনি তোমালোকে বুজি পাই গলা এতিয়া এক্সামত কি 12লৈকে আহিব নেকি এক্সামতটো ডাঙৰ ডাঙৰ সংখ্যা আহিব কেতিয়াবা এক্সামত তোমালোকৰ এনেকুৱা সংখ্যা আহিব ধৰি লোৱা তোমালোকৰ আহি গল 72 ঠিক আছে 63 আমাক সুধিব যে এটা সংখ্যা 72ৰে হৰণ যাব লাগে ঠিক আছে এনেকুৱা ধৰণৰ কথা কৈ দিব তো 72ৰে হৰণ যাব লাগিলে আমি তেতিয়াহলে 72ৰ হৰণৰ নিয়ম পঢ়িম জানো নোৱাৰো ন পসিবলটো নহয় কাৰণ 72লৈকে কিমান পঢ়িবা তুমি এতিয়ালৈকে আমি পঢ়িলো 12লৈকে হয়নে তো 12ৰ পৰা 72লৈকে পঢ়িব লগা হলে বহুত বেছি হৈ যাব এইটো তো তাৰ কাৰণে আমি ধুনীয়া এটা ট্ৰিক এটা পঢ়িম ঠিক আছে ধুনীয়া ট্ৰিক এটাতে সবতে ইউজ হ'ব আমি কি কৰিব লাগে 72টো এনেকুৱা দুটা সংখ্যাত ভাঙি দিম যি দুটা সংখ্যাৰ আমি হৰণৰ নিয়ম জানো এটা কোৱাচোন 72ক কেনেকৈ ভাঙিবা 8 9 গুণ কি হয় 8 পূৰণ 9 72 হয়নে মানে ইয়াৰ পৰা মই এইখিনিয়ে কথা বুজালো যদি এটা সংখ্যা 72ৰে হৰণ যাব লাগে ভালকৈ শুনি লবা যদি এটা সংখ্যাক 72ৰে হৰণ যাব লাগে তেতিয়াহলে সেই সংখ্যাটো 8ৰেও হৰণ যাব লাগিব 9ৰেও হৰণ যাব লাগিব বুজিলা পইণ্টটো আমি মানে এক্সামত আমাক যিকোনো নাম্বাৰ দিব পাৰে কিন্তু আমি সেই নাম্বাৰ কেইটাৰ কি কৰিব লাগিব ভাঙি ল'ব লাগিব এতিয়া 63 কেনেকৈ ভাঙিবা কোৱাচোন 63 কেনেকৈ ভাঙিবা চেট বক্সত জনাই দিয়াচোন কমেন্ট বক্সত কৈ দিয়া 63 কেনেকৈ আমি ভাঙিম কিবা মাইণ্ডত আহিছে যেনেকৈ 72ক আমি ভাঙিলো 8 পূৰণ 9 63 কেনেকৈ ভাঙিবা ওকে তো 7 পূৰণ 9 বঢ়িয়া একদম কাৰেক্ট এনসাৰ দে দিংকু বঢ়িয়া সুজিতে এনসাৰ দিছে একদম ধুনীয়া ৰফিকুলেও এনসাৰ দিছে তো কথাখিনি হ'ল আমি যেনেকুৱা ধৰণৰ এক্সামত নিদিয়ক কিয় আমি ভাঙি ল'ব পাৰিম আমি ধুনীয়াকৈ ভাঙি ল'ব পাৰিম ইয়াতে আমাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় আমাক যিকোনো নাম্বাৰ দিব পাৰে আৰু এক্সামত কি হয় জানানে এক্সামত এক্সামিনাৰে কুৱেশ্যনটো মিলাকৈ দিব উৎপলৰো এনসাৰ আহিছে তো এক্সামত আমাক মিলাকৈ দিব এনেকুৱা নিদিয়ে যে এক্সামত একদম নোৱাৰা কিবা দি দিব এক্সামত ধৰি লোৱা তোমালোকক ইয়াতে 33 দি দিলে 33 দিলে কেনেকৈ ভাঙিবা কোৱাচোন 33 এনসাৰ কৰা এইবাৰ 33 কেনেকৈ ভাঙিবা 33 অহাৰ লগে লগে তোমালোকে ডাইৰেক্টলি কি মাইণ্ডত আহিব 11 পূৰণ 3 তো আহি গ'ল তো 3 into 11 তো যদি এটা সংখ্যা 11 আৰু 3 দুয়োটাৰে হৰণ যায় তেতিয়াহলে আমি কম 33ৰে হৰণ যায় সেইখিনিয়ে কথা তো হৰণৰ নিয়ম ইয়াতে আমাৰ গোটেইখিনি খতম হ'ল এতিয়া জাস্ট কেইটামান কুৱেশ্যন কৰিব বাকী আছে কুৱেশ্যন কৰাৰ লগে লগে তোমালোকে হৰণৰ নিয়মৰ যিবিলাক কুৱেশ্যন অহাৰ সম্ভাৱনা থাকে বা যিবিলাক বস্তু জানিব লগা আছে গোটেইবিলাক বস্তু গম পাই যাবা ঠিক আছে তো এটা কুৱেশ্যনৰ ফালে আহা লাষ্ট ক্লাছত আমি এইটো কুৱেশ্যন সলভ কৰিছো ন লাষ্ট ক্লাছত এইটো সলভ হৈছে এইটোও হৈছে লাষ্ট ক্লাছত এটা এইটো চোৱা এইটো কুৱেশ্যন ফালে চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহিব আমাৰ এই যোনটো আছে ডিভিজিবিলিটি ৰুল হৰণৰ নিয়মৰ কুৱেশ্যন এনেকুৱা ধৰণৰ এক্সামত অহা দেখা যায় তো ইয়াতে আমাক কি কৈছে মই অসমীয়াত কৈ দিছো ইয়াতে আমাক কৈছে যদি এই যে সংখ্যাটো দিয়া আছে 62,700 62,000 নহয় বাৰু এইটো 6 লাখ ঠিক আছে
6,27,300 সামথিং হ'ব আৰু 8x আছে তো 62738x এই সংখ্যাটো যদি 3ৰে হৰণ যায় আমাক কৈছে এই সংখ্যাটো 3ৰে হৰণ যাব ঠিক আছে ডাইৰেক্টলি কৈ দিছে যে এই সংখ্যাটো 3ৰে হৰণ যায় তেতিয়াহ'লে xৰ সকলোতকৈ সৰু ভ্যালুটো সুধিছে স্মলেষ্ট পসিবল ভ্যালু অফ xৰ এনেকুৱা কি মান ৰাখিব পাৰো আমি সকলোতকৈ সৰু যাৰ ফলত ওপৰৰ সংখ্যাটো 3ৰে হৰণ যায় কোৱেশ্চনটো বুজি পাইছা কোৱেশ্চনটোত আমাক কৈছে জাস্ট এই সংখ্যাটোক যদি 3ৰে হৰণ যায় তেতিয়াহ'লে xৰ সকলোতকৈ সৰু মান কি হ'ব পাৰে তো আমি ইয়াৰ কাৰণে হৰণৰ নিয়মটো মন কৰিব লাগিব আমি যে চাব লাগিব ওকে অলৰেডি আনসাৰ আহিয়ে গৈছে ভালো কেইজনৰ 1 1 আহিছে বাৰু কি আহে চাই লও ওকে প্ৰসেনজিতৰ আহিছে প্ৰতিভাৰ আহিছে ধুনীয়া দেই একদম বঢ়িয়া তো ইয়াৰ কথাটো হ'ল এতিয়া আমি হৰণ যায় নে চাব লাগিব আমি কি কৰিম 3ৰ হৰণৰ নিয়মটো মন কৰিম 3ৰ হৰণৰ নিয়ম মতে কি আছিল অংক কেইটাৰ যোগফল কিন্তু আমি অংক কেইটা যোগ কৰো জানো আমিতো অংক কেইটা যোগ নকৰো আমি কি কৰিম 3ৰে হৰণ যোৱা সংখ্যা কেইটা পালে ডাইৰেক্টলি কাটি দিও তো 3ৰে হৰণ যোৱা সংখ্যা কোনটো ইয়াৰে 3ৰে হৰণ যোৱা সংখ্যা 6 আছে 6 টো কাটি দিলো 3 আছে কাটি দিলো 7 আৰু 2 যোগ কৰিলে কি হয় 9 পাম নে নাই তো 9 টো ডাইৰেক্টলি কাটি দিলো কাৰণ 9 টোক 3ৰে হৰণ যায় এতিয়া 8ৰ লগত এনেকুৱা কি যোগ কৰিবা যাৰ ফলত 3ৰে হৰণ যোৱা সংখ্যা বনিব কাৰণ 8ৰ লগত তো x টো যোগ হৈ আছে ন যোগ হ'ব ন তো xৰ ভ্যালু কি ৰাখিবা অবিয়াসলি xৰ ভ্যালুটো আমি ৰাখিব পাৰিম 1 1 ৰাখি দিয়াৰ লগে কি হ'ব 8ৰ লগত 1 যোগ কৰিলে 9 আৰু 9 টোক তো 3ৰে হৰণ যায় তো xৰ মান সকলোতকৈ সৰু কি হ'ব 1 কাৰণ তাতকৈ সৰু কি হ'ব পৰা আছে তাতকৈ সৰু হ'ব পৰা আছিল 0 কিন্তু xৰ ভ্যালুটো যদি 0 ৰাখি দিও ইয়াতে 8ক 3ৰে হৰণ যাব জানো নাযাব তো সেই কাৰণে আমি xৰ ভ্যালুটো কি ৰাখিব লাগিব একদম সৰু 1 আৰু কি ৰাখিব পাৰিম কোৱাচোন xৰ ভ্যালুটো অকল 1 হ'ব নে আৰু কিবা বেলেগ হ'ব কোৱাচোন আৰু কিবা বেলেগ হোৱাৰ সম্ভাৱনা আছে জানো আছে যদি কৈ দিয়াচোন বাৰু ভালে কেইজন ভালে কাৰেক্ট আনসাৰ আহিছে একদম বঢ়িয়া দেই একদম কন্টিনিউয়াসলি কৰি থাকা আজিৰ ক্লাছটোৰ এন্ডলৈকে তোমালোকৰ নাম্বাৰ সিস্টেম গোটেই ক্লিয়াৰ হৈ যাব তো 147 ওকে একদম কাৰেক্ট দেই একদম কাৰেক্ট প্ৰসেনজিতৰ একদম কাৰেক্ট আহি আছে তো আমি কি কৰিব পাৰো xৰ ভ্যালুটো 4 ৰাখিব পাৰো কাৰণ চোৱা xৰ ভ্যালুটো যদি 4 ৰাখি দিও 8ৰ লগত 4 টো যোগ হ'বনে নাই 8ৰ লগত 4 যোগ কৰিলে কি হয় 12 আৰু 12 টোক 3ৰে হৰণ যাবনে নাই যাব তাৰ পাছত মই xৰ ভ্যালু কি ৰাখিব পাৰো 7 ৰাখিব পাৰো 7 ৰাখিলে কি হ'ব 8ৰ লগত 7 টো যোগ হৈ যাব তো 8 7 কিমান হ'ব 15 15ক 3ৰে হৰণ যায় নে নাই যাব তো সেইটোৱে আমাৰ টেকনিকটো হ'ল আমি জাস্ট এনেকুৱা এটা সংখ্যা ৰাখিম xৰ জায়গাত যাৰ ফলত সেই সংখ্যাটো আৰু 8 এই দুটা লগ হৈ পেলাই কি হ'ব লগ হৈ পেলাই এটা এনেকুৱা সংখ্যা বনিব যোনটোক 3ৰে হৰণ যায় সেইখিনিয়ে কথা হ'ল কুৱেশ্যনটো বুজি পালা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ডিভিজিবিলিটি ৰুলৰ তাৰ পাছত এতিয়া আহা নেক্সট কুৱেশ্যনৰ ফালে ওকে এইটো কুৱেশ্যন চোৱা এইটো কুৱেশ্যনত আমাক কৈছে যদি এটা সংখ্যা এটা দিয়া আছে এই সংখ্যাটোক 11ৰে হৰণ হয় তেতিয়াহ'লে আমাক কি কৈছে ফাইন্ড দা ভ্যালু অফ তো এই যোনটো আছে ইয়াতে ৰ ভ্যালু কিমান হ'ব ৰ ভ্যালু কিমান হ'ব কোৱাচোন ট্ৰাই কৰা সকলোৱে মেথডটো মই অলৰেডি শিকাই দিলো এটা মেথড তোমালোকক দিয়া আছে কি হ'ব ৰ ভ্যালু কি হ'ব ইয়াৰে এ বি সি ডি অপচন তো আমি কি কৰিব লাগিব আমি অল্টাৰনেটিভ নাম্বাৰছ লম নে নাই 2 7 6 3 3 8 আৰু লাষ্টত আছে ঠিক আছে তো আমি ইয়াতে কি কৰিম অল্টাৰনেটিভ নাম্বাৰ কেইটা লম তো অল্টাৰনেটিভ নাম্বাৰ মানে কি হ'ব 2 6 3 আৰু তো এইকেইটা যোগ কৰিলে কিমান হ'ব 6 3 9 9 2 11 11 যোগ আহিব এইখিনি আৰু ওপৰৰ পিনে কি হ'ব 7 3 10 10 8 কিমান হ'ব 18 তো ওপৰত পাইছো 18 তলত আছে 11 যোগ a ঠিক আছে ওকে এছামিছত কুৱেশ্যনটো কৈ আছো আমাক কৈছে যদি এই সংখ্যা এটা দিয়া আছে যদি 27633 8 এই সংখ্যাটো যদি এই সংখ্যাটো 11ৰে হৰণ যায় তেতিয়াহ'লে ৰ ভ্যালু উলিওৱা ৰ মান উলিওৱা যদি এই সংখ্যাটো 11ৰে হৰণ যায় তেতিয়াহ'লে ৰ মান উলিওৱা আমাক সেইখিনি কথা কৈছে তো লগে লগে আমি কি মনত কৰিছো 11ৰ হৰণৰ নিয়ম 11ৰ হৰণৰ নিয়ম কোনটো 11ৰ হৰণৰ নিয়মটো হৈছে অল্টাৰনেটিভ নাম্বাৰ কেইটাৰ যোগফল তো আমি কি কৰিছো যিকেইটা এটা এৰি এটা অংক কেইটা যোগ কৰিলো যোগ কৰি দেখিলো এফালে পালো কিমান এফালে আমি পাইছো 11 যোগ আৰু এফালে পাইছো 18 হয়নে তো আমাৰ কি হ'ব লাগে ইহঁতৰ পাৰ্থক্যটো হ'ব লাগিব 0 হয়নে
শূন্য হ'ব লাগিলে কি কৰিব লাগিব মানে ওপৰৰটো যিহেতুকে 18 তলৰটো 18 হ'ব লাগিব তো তলৰ পোৰ্চনটো যদি 18 হয় 18ৰ পৰা 18 বিয়োগ কৰিলে কি হ'ব পাৰ্থক্য শূন্য আহিব নে নাই তো আমি জাস্ট সমান বনাব লাগে দুয়োপিনে তো এট দ্য ৰেটৰ ভ্যালু এনেকুৱা কি ৰাখিবা যাৰ ফলত 18 হৈ যাব কি ৰাখিবা অবভিয়াসলি 7 ৰাখিব লাগিব যদি 7 ৰাখি দিও তেতিয়া কি হ'ব আমাৰ অপচন বি টো কাৰেক্ট হৈ যাব আৰু দুয়োপিনে 18 হৈ যাব অলৰেডি কাৰেক্ট এনসাৰ আহিয়ে গৈছে একদম ফার্স্ট এনসার দিছে আমার চুমকি দাস একদম বঢ়িয়া দে উৎপল আহিছে নেক্সট আহিছে প্ৰসেনজিৎ ধুনীয়া দে ধুনীয়াকৈ কৰি থাকা একদম ইজি কুৱেশ্যন হয় এইবিলাক কুৱেশ্যনত যদি এক্সামত ভুল নহয় কাৰণ সৰু সৰু বস্তু এবাৰ শিকি যোৱাৰ পিছত ভুল হোৱাৰ চান্স নাথাকে ঠিক আছে তাৰ পাছত আহা নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যন বাৰু ইয়াতে তোমালোকৰ মই ডিভিজিবিলিটি ৰুলৰ যিখিনি কুৱেশ্যন আছে এৰি দিলো হ'ব তোমালোকে পাৰিবা গম পাই গলা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কি ট্ৰিক্সত কৰিব লাগে একদম সিম্পল কুৱেশ্যন এটা নেক্সট আমাৰ নাম্বাৰ সিস্টেমৰ ভিতৰত শিকিব লগা এটা বস্তু আছে ইউনিট ডিজিটৰ কনসেপ্ট ইউনিট ডিজিট কি হয় এই যেটো ইউনিট ডিজিট কনসেপ্ট আছে ন এটো এনেকুৱা নহয় যে তোমালোকে অকল নাম্বাৰ সিস্টেমতহে ব্যৱহাৰ কৰিবা এই মেথড বিলাক তোমালোকৰ গোটেই ম্যাথমেটিক্সত ব্যৱহাৰ হ'ব গোটেই ম্যাথমেটিক্সখনত ঠিক আছে আৰু এটা কুৱেশ্যন এটা মই তোমালোকক দি দিম দিয়া ঠিক আছে ক্লাছটো খতম হোৱাৰ পিছত মই কুৱেশ্যন এটা পঠাই দিম আৰু তোমালোকৰ কাৰণে হোমৱৰ্ক অলৰেডি আছে এই পিডিএফ টো লাষ্টৰ পিনে হোমৱৰ্ক আছে হোমৱৰ্ক পায়ে যাবা কথা নাই একদম চিন্তা নাই তো ইয়াতে আছে এতিয়া ইউনিট ডিজিটৰ কনসেপ্টটো শিকি লোৱা ইউনিট ডিজিট কনসেপ্ট বুলি কোৱাৰ লগে লগে আমি কিছুমান কথা জানিব লগা থাকে যে ইউনিট ডিজিট কি হয় এককৰ সংখ্যাটোৰ কিবা ইম্পৰ্টেন্স আছে জানো বহুত বেছি ইম্পৰ্টেন্স আছে চোৱা মই এটা সিম্পল এক্সাম্পল দিছো 57 ইনটু 9875 এই কুৱেশ্যনটো যদি মই তোমাক কওঁ যে এই কুৱেশ্যনটো সলভ কৰি পেলাই কোৱা যোনটো এনসাৰ আহিব এনসাৰটো এটা আহিব এনেকুৱা ডাঙৰ সংখ্যা এটা আহিব এনসাৰ এই ডাঙৰ সংখ্যাটোৰ এককৰ হৰত কোন আহিব এইটো তোমালোকে 2 সেকেন্ডৰ ভিতৰত ক'ব পাৰিবানে একদম 2 সেকেন্ডৰ ভিতৰত তো পাৰি একদম সহজতে পাৰি তো তাৰ কাৰণে তোমালোকে ইউনিট ডিজিটৰ যিখিনি কনসেপ্ট আছে গোটেইখিনি শিকিব লাগিব ইউনিট ডিজিট মানে কি হয় ইয়াৰে যদি তোমালোকক মই অসমীয়াত ক'ব লাগে এককৰ সংখ্যাৰ তোমালোকৰ জাস্ট অলপমান নলেজ আৰু এককৰ সংখ্যাৰ জ্ঞান কিছুমান ল'ব লগা আছে তো এককৰ সংখ্যা বুলি কোৱাৰ লগে লগে একক এইটো হয়নে নাই 7 টো একক হয় লগতে কোনটো একক এইটো একক তো দুটা সংখ্যা ইয়াতে আছে এটা আছে 57 আৰু এটা আছে 9875 তো আমি ইয়াতে দুটা সংখ্যা পাইছো আৰু দুটা সংখ্যাৰ দুটা এককৰ সংখ্যা আছে এটা আছে 7 এটা আছে 5 তো আমি ইয়াতে চাব লগা আছে জাস্ট এককৰ সংখ্যা কেইটা আমি জাস্ট এককৰ সংখ্যা কেইটাৰ ফালেহে চকু দিম বাকি সংখ্যা কেইটা কি কৰিম কাম নাই এইকেইটা ডাইৰেক্টলি কাটি দিয়া কাম নাই তো ইয়াতে আছে 7 ইয়াতে আছে 5 এই সংখ্যা দুটাৰ মাজত কি চিন আছে পূৰণ চিন আছে নে নাই তো পূৰণ কৰি দিয়া 7 আৰু 5 পূৰণ কৰিলে কি পোৱা যায় 35 আৰু এই 35ৰ এককৰ হৰত কোন আছে 5 আছে নে তো আমি ডাইৰেক্টলি কৈ দিম যে এই যোনটো ক্যালকুলেশন আছিল এই যোনটো সমীকৰণ আছিল এই সমীকৰণটোৰ উত্তৰত এককৰ ঘৰৰ সংখ্যাটো হ'ব 5 বুজি পালা কোৱাচোন বুজি পালা নে নাই থাম্বস আপ কৰি দিয়া যদি বুজি পাইছা গোটেইকেইজনে ওকে এনসাৰ আহিয়ে গৈছে অলৰেডি বঢ়িয়া দেই প্ৰসেনজিতৰ এনসাৰ আহিছে ওকে ধুনীয়া তো এককৰ ঘৰৰ কনসেপ্টটো বহুত কামত আহে এতিয়া কামত কেনেকৈ আহে তো চোৱা কথাটো কেনেকুৱা যেতিয়া আমি এক্সামত কেতিয়াবা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকৰ ক্যালকুলেশনটো বহুত লেংদি থাকিব ইয়াতে থাকিল 74 আকৌ ইয়াতে থাকিল 68 আকৌ ইয়াতে আছে ধৰিলা 95 97 তো এনেকুৱা ধৰণৰ এটা পূৰণ চিন আছে তাৰ পাছত তোমালোকৰ ইয়াতে অপচন আছে অপচনত ধৰিলা অপচন বিলাকৰ গোটাই কেইটাৰে ইউনিট ডিজিট বেলেগ বেলেগ ইয়াতে ইউনিট ডিজিটটো আছে অপচন বি ৰ এটা ইউনিট ডিজিট আছে অপচন সি ৰ আছে এটা অপচন ডি ৰ এটা আছে বুজিছা পইণ্টটো তো চাৰিটা অপচনৰ চাৰিটা ইউনিট ডিজিট আছে সবৰে বেলেগ বেলেগ আছে তো বেলেগ বেলেগ থাকিলে আমি কি কৰিম জানানে আমি যে শৰ্ট ট্ৰিক ইউজ কৰিম আমি 7 ৰ লগত প্ৰথমে 9 ৰ লগত 4 টো পূৰণ কৰা 9 ৰ লগত 4 পূৰণ কৰিলে কি আহিব 9 4 গুণ 37 আৰু 37 ৰ তোমালোকে এককৰ ঘৰটোহে ল'বা দেই বাকিখিনি বাদ দিয়া তো 6 ৰ লগত এবাৰ 8 টো পূৰণ কৰা 6 8 গুণ কি 48 48 ৰ 8 টো লোৱা আৰু 8 ৰ লগত 7 টো পূৰণ কৰিলে কি হ'ব 8 7 গুণ 56 56 কি আহিব 6 মানে যোনটো অপচনত এককৰ ঘৰত 6 থাকিব সেইটোৱে হ'ব আমাৰ কাৰেক্ট এনসাৰ বুজি পালা টেকনিকটো কিহৰ কাৰণে এই ইউনিট ডিজিট কনসেপ্টটো ইম্পৰ্টেন্ট কাৰণটো এইটোৱে কাৰণ ইয়াতে তোমাৰ ইউনিট ডিজিটটো জানিলে আমি ক্যালকুলেশনত কিছুমান কুৱেশ্যনৰ কি হয় অপচন কেইটা চাই পেলাই ইজিলি ওলাব পাৰো আমি জাস্ট ইউনিট ডিজিটটো ওলালে হয় ঠিক আছে
তো ইউনিট ডিজিটৰ অকল এইখিনি আছে নেকি? এতিয়া চোৱা তোমালোকে এইখিনি গম পোৱা হৈ গলা। যদি তোমালোকক যোগ অংক আহি যায় তেতিয়া কি কৰিবা? 57 আছে প্লাছ দি পেলাই আছে ইয়াতে 94 প্লাছ 79 দি দিলো মই, আকৌ ইয়াতে দি দিলো 64। এতিয়া ইয়াতে আছে যোগ চিন। তো যোগ চিন থাকিলে কি কৰিবা? তো যদি যোগ চিন থাকে ন, যোগ চিন থাকিলে আমাৰ টেকনিকটো হ'ব সেম মেথড দে, মেথডটো সেম হয়, কেৱল আমি এইবাৰ যোগ কৰিব লাগিব। এককৰ ঘৰত কোন আছে গোটেইকেইটা চিন দি লোৱা। এককৰ ঘৰত আছে এইকেইটা সংখ্যা, এতিয়া এইকেইটা যোগ কৰা। 7ৰ লগত 4 যোগ কৰিলে কি হয়? 11। 11ৰ এককৰ ঘৰত কোন আছে? 1 আছে। 1ৰ লগত 9 যোগ কৰা কি হ'ব? 10। 10ৰ এককৰ ঘৰত কোন আছে? 0। 0ৰ লগত 4 যোগ কৰিলে কি হ'ব? 4। মানে আমাৰ কাৰেক্ট এনসাৰটো কি হ'ব? 4। হল? পাইছা বুজি? ওকে, অলৰেডি এনসাৰ আহিয়ে গৈছে, বঢ়িয়া দেই, একদম ধুনীয়া। তো আমাৰ কথাটো হ'ল এতিয়া আমি যোগ চিন আহক পূৰণ চিন আহক আমি গোটেইকেইটাৰ এককৰ উলিয়াব পাৰিম। এতিয়া নেক্সট আহা আমাৰ ফেক্টৰিয়েল। এটা নতুন বস্তু এটা আছে, যদি তোমালোকে নাজানা ধুনীয়াকৈ নোটছ বনাবা, আৰু যদি গম পোৱা তেতিয়াহ'লে অকণমান কমকৈ বনালেও কথা নাই। ফেক্টৰিয়েল কি হয়? ফেক্টৰিয়েল চিম্বল এটা আছে, চিম্বলটো হৈছে এইটো এ ফেক্টৰিয়েল, বা তোমালোকে কেতিয়াবা এনেকৈও লিখিব পাৰা ফেক্টৰিয়েল। এইটোক কয় ফেক্টৰিয়েল চিম্বল। তো ফেক্টৰিয়েলটো কেনেকৈ ব্যৱহাৰ হ'ব এতিয়া? তো ফেক্টৰিয়েলটো কি হয় জানানে? যদি মই তোমালোকক কওঁ 5 ফেক্টৰিয়েলৰ ভেলু উলিওৱা, 5 ফেক্টৰিয়েল মানে এনেকৈও লিখিব পাৰা, আৰু তোমালোকে লিখিব পাৰা এনেকৈ, যিকোনো এটা চিম্বল দিলে হ'ল, সেইটো ফেক্টৰিয়েল বুলি কয়। তো 5 ফেক্টৰিয়েল মানে কি হয়? ইয়াৰে মিনিংটো কি জানানে? তোমালোকে লিখি থৈ দিয়া ইয়াতে 5 ফেক্টৰিয়েল বুলি, কপিখনত বনাই থৈ দিবা এটা ধুনীয়াকৈ। তো 5 ফেক্টৰিয়েল মানে বেলেগ একো নহয়, 5ৰ পৰা আৰম্ভ কৰি তাতকৈ যিমান কেইটা সৰু সংখ্যা আছে সেই সৰু সংখ্যাকেইটাৰ পূৰণফল। 5ৰ পৰা আৰম্ভ কৰি 5তকৈ সৰু সংখ্যা কোন? 4, তাতকৈ সৰু 3, আকৌ সৰু 2, আকৌ তাতকৈ সৰু 1। তো এই গোটেইকেইটা পূৰণ কৰি দিয়ে যি আহে সেইটোৱে হৈছে 5 ফেক্টৰিয়েলৰ এনসাৰ। বুজি পালা? তো কিমান আহিব আমাৰ? 5 4 গুণ 20, 20 3 গুণ 60, 60 2 গুণ 120। তো আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল 120। বুজি পালা ফেক্টৰিয়েল কি হয়? একদম ইজি বস্তু দেই, আগতে নাজানিলেও তোমালোকে বেছি চিন্তা কৰিব লগা নাই, মই ইয়াতে কৈ আছো, যেনেকৈ কৈ আছো তেনেকৈ মনত ৰাখা। ফেক্টৰিয়েল মানে কি হয়? সংখ্যাটোৰ পৰা আৰম্ভ কৰি তাতকৈ সৰু যিমান সংখ্যা আছে সংখ্যাবিলাকৰ পূৰণফল। এতিয়া মই তোমালোকক যদি এটা এক্সাম্পল দি দিওঁ, 7 ফেক্টৰিয়েল মানে কি হয় কোৱাচোন? 7ৰ পৰা আৰম্ভ হ'ব, 7 × 6 ইনটু কি হ'ব? 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 হৈ গ'ল। তো ইয়াতে ক্যালকুলেশন কিমান হ'ব? ইয়াতে আহিব 42 ইনটু 120, হয়নে? তো এইখিনি সলভ কৰিলে যি আহিব সেইটোৱে হ'ব আমাৰ কাৰেক্ট এনসাৰ। তো কথাটো হ'ল তোমালোকে জাস্ট শিকিব লগা আছে ফেক্টৰিয়েলৰ ইউনিট ডিজিট কি হয়, ফেক্টৰিয়েলৰ এককৰ ঘৰত কি আহে। এতিয়া তোমালোকক মই এটা এক্সাম্পল এটা দিওঁ, দি পেলাই বুজাই দিওঁ ইয়াতে কেনেকৈ আহে বস্তুবিলাক। ধৰি লোৱা মই তোমালোকক ইয়াতে এটা দিলো 559 71, দেন দি দিলো ইয়াতে 64, আকৌ ইয়াতে দি দিলো 49, ইয়াতে দি দিলো মই 20। ঠিক আছে, এই পূৰণ যোনটো আছে মই ইকুৱেশ্যনটো দিলো, ইয়াৰে এনসাৰৰ এককৰ ঘৰত কি আহিব কোৱাচোন? ইয়াৰে যোনটো এনসাৰ আহিব, এনসাৰৰ এককৰ ঘৰত কোন থাকিব কোৱাচোন? ট্রাই কৰা, সকলোৱে ট্রাই কৰা, কি আহিব ইয়াৰ এককৰ ঘৰত কৰি চোৱা। ওকে 5040, এইটোৰ এককৰ ঘৰত কি আহিব কোৱাচোন? ইউনিট ডিজিটৰ 59 × 71 ইনটু 64 ইনটু 49 ইনটু 20। এই সিমান অকমান ভালকৈ চাব লাগিব দেই, 6 নাহে বাৰু, 6 4। ওকে, প্ৰসেনজিতৰ কাৰেক্ট এনসাৰ আহিছে। 4 নহয় দেই, 4 নহয়। বাবলিৰ কাৰেক্ট এনসাৰ আহিছে, ৰাজেশৰ কাৰেক্ট এনসাৰ আহিছে, 0 আহিব। তো কথাটো হ'ল কি জানানে? যেতিয়া আমি যিকোনো এটা সংখ্যাৰ লগত 0 পূৰণ কৰিলে কি আহে কোৱাচোন? একদম ইজি মেথডত শিকি লোৱা দেই। 0 পূৰণ কৰিলে কি আহে? যিকোনো এটা সংখ্যাৰ লগত যেতিয়া 0 পূৰণ কৰিবা সদায় 0 আহে, হয়নে? তো আমি যদি ইয়াৰ লগত 9ৰ লগত 1টো পূৰণ কৰো কি আহিব? 9। 9ৰ লগত 4 পূৰণ কৰিলে 36, তাৰে এককৰ ঘৰত কোন আছে? 6। 6ৰ লগত 9 পূৰণ কৰিলে 54, 54ৰ কোন থাকিল? 4। 4ৰ লগত 0 পূৰণ কৰিলে কি হ'ব? 0 হৈ যাবনে নাই? তো কথাটো হ'ল যেতিয়া এটা পূৰণৰ অংকত এককৰ ঘৰত 0 থাকে তেতিয়াহ'লে তাৰ এনসাৰটো সদায় 0 হ'ব, তাত তুমি চাই থকাৰ প্ৰয়োজন নাই। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন যদি এক্সামত পাই যোৱা তেতিয়াহ'লে তোমালোকে জাস্ট যদি মন কৰা, এইটো ধৰি লোৱা বস্তুটো তোমালোকে ভালকৈ মন কৰিছা, তোমালোকে লাষ্টত দেখিছা 0 আছে, মানে এনসাৰটো কি হ'ব? ডাইৰেক্ট 0। বাকীবিলাক কৰি চোৱাৰ প্ৰয়োজনে নাই, কাৰণ মাজত কি চিন আছে? মাজত আছে অকল পূৰণ চিন। পূৰণ চিন থাকিলে চাই থাকিব নালাগে, কিন্তু যোগ থাকিলে চাব লাগিব। যোগ থাকিলে তোমালোকে ডাইৰেক্টলি ক'ব নোৱাৰা যে 0 হ'ব, কিন্তু পূৰণ থাকিলে ডাইৰেক্টলি এনসাৰ যে 0 আহিব। বুজি পালা? সকলোৱে বুজি পালা নে? কোৱাচোন, থামছ আপ কৰি দিয়া।
এইখিনিলৈকে ক্লিয়াৰ নে গোটেইখিনি? ওকে, তো ধুনীয়া। তো এইখিনিলৈকে তোমালোকে গম পালা যে এটা যদি এককৰ ঘৰত 0 থাকে তেতিয়াহ'লে আমি ডাইৰেক্টলি কি ক'ম, এনচাৰটো 0 আহিব। ঠিক আছে, তাৰপাছত এতিয়া কথাটো হ'ল ফেক্টৰিয়েলৰ ইয়াৰ লগত কি ৰিলেশ্যন আছে। চোৱা, মই যেতিয়া তোমালোকক 0 এটা কেনেকৈ ফৰ্ম হয়, 0 এটা বনাবৰ কাৰণে 5 পূৰণ 2 কৰিলে কি আহেনো কোৱাচোন? 5 পূৰণ 2 কৰিলে 10 আহিব, আৰু 10ৰ এককৰ ঘৰত কোন আছে? 0 আছে। আৰু এবাৰ যদি কোনোবা এটা সংখ্যাৰ পূৰণত এককৰ ঘৰত 0 আহি যায় তেতিয়াহ'লে এনচাৰটো কি হ'ব? 0 হ'বনে নাই? হ'ব। বাৰু মই এটা ইয়াৰ কাৰণে তোমালোকক এক্সাম্পল এটা দি দিওঁ। 55 ইনটু 64 ইনটু দি দিলোঁ 72 ইনটু দি দিলোঁ 98। ঠিক আছে, দি পেলাই ইয়াৰে সুধিলোঁ এককৰ ঘৰত কোন হ'ব। ঠিক আছে, এইটো মই কুৱেশ্যন কৰি দিলোঁ। তো তোমালোকে যদি মন কৰা, মই ইয়াতে 5ৰ লগত যেতিয়া 4টোক পূৰণ কৰিম কি আহিব এনচাৰ? 20 আহিব। আৰু 20ৰ এককৰ ঘৰত কোন থাকে? 0 থাকেনে? আৰু যিহেতুকে এবাৰ 0 আহিছে মানে বাকীবিলাক এনচাৰ কি হ'ব? 0 হৈ যাবনে নাই? গোটেইখিনি এনচাৰ 0 হৈ যাব। ওকে, তো ভালকেইজনৰ এনচাৰ আহিছে একদম। কথাটো হ'ল কাৰেক্ট, আমি 0 পামেই, আমি গোটেইবিলাক 0 পাই যাম। তো এতিয়া ফেক্টৰিয়েলৰ ক্ষেত্ৰত এইটো কেনেকুৱা হয়, যদি মই তোমালোকক কওঁ 5 ফেক্টৰিয়েল বুলি, ঠিক আছে, মই ধৰি লোৱা তোমালোকক ক'লো 5 ফেক্টৰিয়েল, ইয়াৰ মিনিং কি হয়? ইয়াৰ মিনিংটো হৈছে 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1, হয়নে? তো ইয়াতে তুমি যেতিয়া 5 পূৰণ 2 কৰিবা কি আহিব এনচাৰ? 10 আহিব। আৰু 10ৰ এককৰ ঘৰত কোন থাকে? 0 থাকে নে নাই? মানে আমাৰ যোনটো 5 ফেক্টৰিয়েলৰ এনচাৰ আহিব, এনচাৰৰ এককৰ ঘৰত কোন আহিব? 0 আহিব। একদম ক্লিয়াৰ নে সকলোৰে? যদি ধুনীয়াকৈ বুজি পাইছা এইখিনি থামছ আপ কৰি দিয়াচোন। একদম ক্লিয়াৰ নে সকলোৰে যে 5 ফেক্টৰিয়েলৰ এককৰ ঘৰত সদায় 0 থাকিব? ওকে, তো এতিয়া কথাটো হ'ল, এতিয়া চাবা, যদি মই তোমালোকক কওঁ 5 ফেক্টৰিয়েল নিদি পেলাই মই ধৰি লোৱা তোমালোকক দি দিলোঁ 7 ফেক্টৰিয়েল, বা তোমালোকক মই দি দিলোঁ 9 ফেক্টৰিয়েল, মই যিকোনো সংখ্যা দিব পাৰোঁ। এতিয়া এই সংখ্যাবিলাকত 9 ফেক্টৰিয়েল হওক বা 7 ফেক্টৰিয়েল হওক, এই সংখ্যাবিলাকত এই পৰ্চনটো আহিবনে কোৱাচোন? এই পৰ্চনটো আহিবনে? কোৱাচোন, থামছ আপ কৰি দিয়া যদি আহিব এই পৰ্চনটো। আহিব? যদি কোনোবাই বুজি পোৱা নাই মই কৈ আছো, চোৱা 9 ফেক্টৰিয়েল বুলি কোৱাৰ লগে লগে 9ৰ পৰা আৰম্ভ কৰি তাতকৈ সৰু গোটেইকেইটা সংখ্যা লিখিব লাগিব, মানে 9 8 7 6 5। তো আল্টিমেটলি আমি এই যোনখিনি পৰ্চন আছিল, ওপৰত যোনখিনি সংখ্যা লিখা আছিল আমাৰ, এই যোনটো পৰ্চন লিখা আছিল, এই গোটেইখিনি বস্তু আমাৰ তলত আহিছে নে নাই 9 ফেক্টৰিয়েলত? মানে আমি গম পাই গলো যে 5 ফেক্টৰিয়েলতকৈ ডাঙৰ যিমান কেইটা সংখ্যা আছে, 9 ফেক্টৰিয়েল, 10 ফেক্টৰিয়েল, 50 ফেক্টৰিয়েল, আনকি 200 ফেক্টৰিয়েল, ইমান ডাঙৰ ডাঙৰ সংখ্যালৈকেও যদি আমি লিখিব যাওঁ আমি এই পৰ্চনটো পামেই। 5 4 3 2 1 পামনে? 5 4 3 2 1 এইখিনি বস্তু পামেই। আৰু যদি 5 4 3 2 1 এই বস্তুখিনি পাওঁ, তাত আমি এই 5টোক 2ৰ লগত পূৰণ কৰিব লাগিবনে নাই? আৰু পূৰণ কৰি দিয়াৰ লগে লগে 10 আহি যাব। আৰু 10 আহিল মানে এককৰ ঘৰত কি আহিব? 0 আহিব। মানে আল্টিমেটলি আমি গম পাই গলো যে 5 ফেক্টৰিয়েল বা তাতকৈ ডাঙৰ যিমান ফেক্টৰিয়েল আছে সব ফেক্টৰিয়েলৰে এনচাৰত এককৰ ঘৰত 0 থাকে। বুজি পালা কুৱেশ্যনটো? 5 ফেক্টৰিয়েল বা তাতকৈ ডাঙৰ যিমান ফেক্টৰিয়েল আছে, যিমান আনলিমিটেড মানে ইনফিনিটিলৈকে তুমি যিমান লিখিব পাৰা, সেই গোটেইবিলাক সংখ্যাৰে ফেক্টৰিয়েল ওলালে এককৰ ঘৰত সদায় কি থাকিব? 0 থাকিব। কিহৰ কাৰণে? কাৰণ ইয়াতে 5 আৰু 2টো আছে জানো? 5 পূৰণ 2 কৰিলে 10 হৈ যাব, আৰু এককৰ ঘৰত 0 আহিলেতো 0 হৈ যাব বাকীখিনি। বুজি পালানে? কোৱাচোন, থামছ আপ কৰি দিয়া। আৰু যদি কাৰোবাৰ ডাউট আছে কমেন্ট বক্সত জনাব পাৰা, মই চাই আছো কমেন্ট বিলাকো। ওকে, তো কথাটো হ'ল কি, আমি এতিয়া গম পাই গলো। তোমালোকে এটা কাম কৰা, যাতে পাহৰি নোযোৱা তাৰ কাৰণে ষ্টাৰ মাৰ্ক কৰি পেলাই লাইন এটা লিখি থোৱা। 5 ফেক্টৰিয়েল বা 5 ফেক্টৰিয়েল বা তাতকৈ ডাঙৰ, 5 ফেক্টৰিয়েল বা তাতকৈ ডাঙৰ সকলোবিলাক সংখ্যাৰ এককৰ ঘৰত, 5 ফেক্টৰিয়েল বা তাতকৈ ডাঙৰ সকলোবিলাক সংখ্যাৰ এককৰ ঘৰত সদায় 0 থাকিব। এইটো লাইনটো লিখি থৈ দিয়া। 5 ফেক্টৰিয়েল বা তাতকৈ ডাঙৰ সকলোবিলাক সংখ্যাৰ এককৰ ঘৰত 0 থাকিব। হল, লাইন এটা লিখা হল, নোটছ এটা থাকি গল। এটা কথাটো হল, এক্সামত এতিয়া 5 ফেক্টৰিয়েল বুলি ডাইৰেক্ট দিব জানো? নিদিয়ে। এক্সামত কি কৰে জানানে? এক্সামত কুৱেশ্যন বিলাক এনেকৈ দিয়ে, 49 ফেক্টৰিয়েল প্লাছ দি পেলাই দিব ইয়াতে 79 ইনটু দি পেলাই দিব 94 দি পেলাই তোমাক সুধিব ইয়াৰে এককৰ ঘৰত কি হ'ব কোৱা, ইয়াৰে এককৰ ঘৰত কি হ'ব।
বুজিছা কুৱেশ্যনটো এতিয়া ইয়াৰে মোক কোৱা ইয়াৰে 49 ফেক্টৰিয়েলৰ এককৰ ঘৰত কোন থাকিব 0 থাকিব এইটো তোমালোকে ৰিসেন্টলি লিখিলা নোটছত কাৰণ 5 ফেক্টৰিয়েলতকৈ ডাঙৰ হয় তো ইয়াৰে 0 থাকিল এতিয়া 9 ৰ লগত 4 এটা পূৰণ কৰিলে কি হয় 9 4 গুণ 36 তো 36 ৰ এককৰ ঘৰত কোন থাকে 6 আৰু এই 6 টোৰ লগত 0 টো কি হ'ব ইয়াতে কি চিন আছে যোগ চিন আছে মানে যোগ হ'ব তো আমি নেক্সট লাইনত এনেকৈ লিখিব পাৰো 6 যোগ 0 মানে কি হ'ব 6 তো কারেক্ট आंसर আমাৰ কিমান আহি গ'ল 6 পালা সকলে বুজি পালা থাম্বস আপ কৰি দিয়া বুজি পালা যদি ওকে आंसर আহিছে বাবলিৰ আহিছে ডিংকুৰ আহিছে অনন্তৰ আহিছে গোটেইকেইটাৰ आंसर আহিছে দে ধুনিয়া তো কথাটো হল এক্সামত আমাক কোৱেশ্চন বিলাক কমপ্লিকেটেড কৰি দিব কিন্তু কথাটো হল যদি বেসটো ষ্ট্ৰং থাকে ন এক্সামত কোৱেশ্চন যিমানে ষ্ট্ৰং লেভেলত গুছি নাযাও গোটেইবিলাকৰ आंसर আহি যাব আমি জাস্ট বেসটো জানিব লাগে যে 49 ফেক্টৰিয়েলৰ কি আহিব তাৰ পিছত যোগ থাকিলে কি কৰিব লাগে পূৰণ থাকিলে কি কৰিব লাগে হেইখিনিয়ে কাম ঠিক আছে আৰু ডাউট থাকিলে ডাইৰেক্ট কমেন্ট বক্সত জনাই দিবা দেই পাৰো এতিয়া ইউনিট ডিজিটৰ আমাৰ কথা যিখিনি জানিব লগা আছিল মই গোটেইখিনি কথা কৈ দিলো এতিয়া জাস্ট কোৱেশ্চনৰ ফালে আহা এইটো কোৱেশ্চন স্ক্ৰিনশ্বট লৈ লোৱা দেই মই ইয়াতে কৰাই নিদিও তোমালোকে কৰিবা একদম ইজি কোৱেশ্চন হয় মই এনেকুৱা ধৰণৰ কোৱেশ্চন অলৰেডি দেখাই দিলো ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন আহা এইটো কোৱেশ্চন কি হ'ব কোৱাচোন ইয়াতে কোৱা গোটেইকেইজনে ট্ৰাই কৰা কমেন্ট বক্সত দি দিয়া এনসাৰটো কি হ'ব জিৰো আহিছে কেয়াৰফুল দে জিৰো এনসাৰটো অকমান ফ্লাকচুৱেট কৰি আছে দেই ওকে 8 আহিছে বাৰু পূজাৰ আহিছে 8 কাৰেক্ট এনসাৰ ওকে আচ্ছা জিৰোটো আগৰ আছিলে ন ওকে নো প্ৰবলেম বাৰু তো পূজাৰ কাৰেক্ট এনসাৰ আহিছে 8 ওকে বিপ্লৱৰ আহিছে ধুনিয়া দেই একদম সায়নিকাৰ আহিছে ৰাজেশ গোটেইকেইজনৰ আহিছে আমি বঢ়িয়া তো কথাটো হল আমি যোগ থাকিলে একদম চিন্তা নাই আমি গোটেইকেইটা সংখ্যা সিৰিয়েলি যোগ কৰি গলে হ'ল এতিয়া তোমালোকে ইয়াতে কি কৰিছা 6 ৰ লগত 8 টো যোগ কৰিছা 8 6 কিমান 14 14 ৰ গুণি আছে 4 4 ৰ লগত 5 যোগ কৰিছা 9 9 ৰ লগত 9 যোগ কৰিছা কিমান হ'ব 18 18 ৰ এককৰ ঘৰত কোন আছে 8 মানে কারেক্ট आंसर কি হৈ যাব 8 এইখিনিয়ে কথা হল তাৰ পিছত আহা নেক্সট কোৱেশ্চনৰ ফালে নেক্সট কোৱেশ্চন কি আছে চোৱা ওকে এইটোৰ কারেক্ট आंसर কি হ'ব কোৱাচোন গোটেইকেইজনে ট্ৰাই কৰা এনসাৰ আহিব লাগেই বাৰু মোৰ মতে একদম 2 সেকেন্ডৰ ভিতৰত এনসাৰ আহিব লাগে এইটো ওকে আহিছে সুজিতৰ আহিছে বঢ়িয়া ৰাজেশ গোটেইকেইজনৰ আহিছে ধুনিয়া দেই তো বঢ়িয়া তো একদম মানে গুলি আৰু এক্সামত একদম গুলি হৈ থাকিব লাগিব ডাইৰেক্ট এনসাৰ ন তো দেখিলে গম পাই গোটেইকেইটা 5 ফেক্টৰিয়েলৰ ওপৰত আছে 5 ফেক্টৰিয়েলৰ ওপৰত আছে মানে সব 0 আৰু 0 ৰ লগত 0 যোগ কৰিলে 0 আহে তো গোটেইকেইজনৰ এনসাৰ আহিছে তো নেক্সট আহা ডিজিট কাউন্টিং কনসেপ্ট এটা নতুন বস্তু এটা আছে ডিজিট কাউন্ট কৰিব দিব আমাক ডিজিট কি বস্তু অংক বুলি জানা অংক গণিব দিব আমাক কিমানটা অংক আছে মই অলৰেডি যোৱাকালিৰ ক্লাছত তোমালোকক এটা কৰাইছিলো ন যে পেজ নাম্বাৰ কাউন্ট কৰিব দিছিলে কিমানটা অংক ব্যৱহৃত হ'ব সেই গোটেইবিলাক বস্তু এই কনসেপ্টৰ ভিতৰতে আহিব তো ডিজিট কাউন্টিং কনসেপ্টটো কেনেকুৱা হয় অকমান চাই লোৱা তো ডিজিট কাউন্টিংটো কেনেকুৱা হয় আমাক কেতিয়াবা এক্সামত সোধে যে এটা অংকৰ 1 ডিজিট এটা অংকৰ সংখ্যা আমি কিমানটা লিখিব পাৰো তো তোমালোকে এইটোৰ आंसर জানা এটা অংকৰ সংখ্যা আমাৰ হাতত আছে 9টা ঠিক আছে শূন্যটোক ধৰা নাই দেই শূন্যটোক ধৰা নাই তো এটা অংকৰ সংখ্যা আমাৰ হাতত কিমানটা আছে 9টা আছে ঠিক আছে তো এইখিনিলৈকে তোমালোকে সকলোৱে জানা চাগে তোমালোকক শিকাব লগা একো নাই যদি মই তোমালোকক সুধি দিও দুটা অংকৰ সংখ্যা কিমানটা আছে কোৱাচোন দুটা অংকৰ সংখ্যা কিমানটা আছে টোটেল কোৱা দুটা অংকৰ সংখ্যা কিমানটা আছে ওকে 99 নহয় দেই কেয়াৰফুল তো এনসাৰটো আহিব আমাৰ 90 তো ডিংকুৰ কারেক্ট आंसर আহিছে ঠিক আছে তো 90 তো নেক্সট যদি মই তোমালোকক সুধি দিও 10টা অংকৰ সংখ্যা কিমানটা আছে এতিয়া কোৱাচোন এতিয়া কিবা आंसर আহিছে নে 10টা অংকৰ সংখ্যা কিমানটা আছে কুৱেশ্চন মাৰ্ক এতিয়া ট্ৰাই কৰা 10টা অংকৰ সংখ্যা তো এতিয়া তোমালোকে ৰখি গলা ন তো কথাটো হল এই গোটেইবিলাক ওলোৱাৰ কাৰণে আমাৰ ধুনিয়া টেকনিক এটা আছে আমি এবাৰ টেকনিকটো শিকাৰ পিছত আমাৰ কেতিয়াও একো জোট নালাগে আৰু কেতিয়াও প্ৰবলেম নহয় তো কথাটো কেনেকুৱা জানানে আমি জাস্ট এটা প্যাটাৰ্ন এটা আছে 9 ইনটু 10 টু দি পাৱাৰ n মাইনাস 1 বুজিছা মেথডটো এইটো লিখি থবা কেনেকৈ লিখিবা মই জাস্ট লিখাই আছো ৰবা ধুনিয়াকৈ মই এটা পইণ্ট এটা লিখা ষ্টাৰ মাৰ্ক কৰি পেলাই পইণ্ট এটা লিখা যে nটা অংকৰ সংখ্যা উলিয়াবলৈ nটা
অঙ্কৰ সংখ্যা উলিয়াবলৈ লিখা ইয়াতে লাইন এটা nটা অঙ্কৰ সংখ্যা উলিয়াবলৈ nটা অঙ্কৰ সংখ্যা উলিয়াবলৈ 9 into 10 to the power n minus 1 কৰিব লাগে ইমান কৰিব লাগে এনেকৈ লিখা কৰিব লাগে লাইনটো বুজি পালানে চাচো এবাৰ পঢ়িও চোৱা ধুনীয়াকৈ তো nটা অঙ্কৰ সংখ্যা উলিয়াবলৈ আমি কি কৰো 9 into 10 to the power n minus 1 তো কথাটো কেনেকুৱা মই যদি তোমালোকক কওঁ এটা অঙ্কৰ সংখ্যা কিমানটা আছে মানে n ৰ ভ্যালু কি হৈ গল 1 মই যদি কওঁ দুটা অঙ্কৰ সংখ্যা মানে n ৰ ভ্যালু কিমান 2 মই যদি কওঁ চাৰিটা অঙ্কৰ সংখ্যা মানে n ৰ ভ্যালু কিমান 4 মই যদি কওঁ পাঁচটা অঙ্কৰ সংখ্যা n ৰ ভ্যালু হৈ যাব 5 বুজিলা তো যদি মই কওঁ n ৰ ভ্যালু 2 মানে দুটা অঙ্কৰ সংখ্যা কিমানটা আছে লাগে তো আমাৰ টেকনিকটো কি হ'ব আমি এই ফৰ্মুলাটো বহাই দিম তো ফৰ্মুলাটো আহিব 9 into 10 to the power n ৰ ভ্যালু কিমান হৈ যাব 2 হ'ব 2 minus 1 তো 2 ৰ পৰা 1 গলে কি থাকে 1 থাকিব মানে 10 9 into 10 হ'ব তো ইকুৱেল কিমান হ'ল 90 আহিল নে নাই কাৰেক্ট আনসাৰ 90 আহিল নে নাই বুজি পালা তো সেই সেম প্ৰসেছত মই যদি তোমালোকক সুধি দিও যে 10টা অঙ্কৰ সংখ্যা কিমান আছে তো কি কবা 9 into 10 to the power 10 বিয়োগ 1 তো এনসারটো হৈ যাব 9 into 10 to the power 9 সলভ কৰিব নালাগে দেই এইখিনি ৰাখিলে হ'ল বুজি পালানে কোৱাছো এতিয়া থাম্বস আপ কৰি দিয়া যদি বুজি পাইছা সকলোৱে অঙ্কৰ সংখ্যা উলিওৱা টেকনিকটো তো পাৰিবা তো নেক্সট টাইম তোমালোকক যদি অঙ্কৰ সংখ্যা উলিয়াব দিয়ে তোমালোকৰ একদমে টাইম নালাগে হয়নে তো তোমালোকক মই যদি কওঁ তিনিটা অঙ্কৰ সংখ্যা কিমানটা আছে তিনিটা অঙ্কৰ কাৰণে কি হ'ব এনসারটো কোৱাচোন গোটেইকেইজনে কোৱা আৰু এবাৰ কব আচ্ছা কৈ আছো মই সো আমাক যেতিয়া কব যে দুটা অঙ্কৰ সংখ্যা কিমানটা আছে বা তিনিটা অঙ্কৰ সংখ্যা কিমানটা আছে পাঁচটা অঙ্কৰ সংখ্যা কিমানটা আছে এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আহে ন আমি এটা বস্তু মনত ৰাখিব লাগে সেইটো হৈছে 9 into 10 to the power n minus 1 এতিয়া n টো কি হয় জানানে যিমানটা অঙ্কৰ কথা কৈছে এতিয়া যদি দুটা অঙ্কৰ কথা কয় তেতিয়াহলে n ৰ ভ্যালুটো কি হৈ যাব 2 বুজিলা দুটা অঙ্কৰ সংখ্যা কথা কলে n ৰ ভ্যালুটো 2 হৈ যাব আৰু যদি তিনিটা অঙ্কৰ কথা কয় তেতিয়াহলে হৈ যাব n ৰ ভ্যালুটো 3 বুজিলা পইণ্টটো তো ইয়াতে আমাক মই এই ৰিসেন্টলি কোৱেশ্চনটো দিছো তিনিটা অঙ্কৰ সংখ্যা কিমানটা আছে তো তিনিটা অঙ্কৰ সংখ্যা কৈছে ন তো সেই কাৰণে আমি কি কৰিম n ৰ ভ্যালুটো কি ৰাখিম 3 তো সলভ কৰিলে কি হ'ব 9 into 10 to the power 3 minus 1 তো 3 ৰ পৰা 1 গলে কি থাকে 2 থাকিব মানে 9 পূৰণ 10 স্কয়াৰ হ'ব নে নাই হ'ব তো 10 স্কয়াৰ মানে কি হয় 10 স্কয়াৰ মানে হৈছে 100 তো 9 পূৰণ 100 হ'ল তো মানে আলটিমেটলি এনসারটো কিমান আহি গল 900 আহি গল নে নাই তো আমি গম পাই গলো যে তিনিটা অঙ্কৰ সংখ্যা কিমানটা আছে 900টা তো এক্সামত কেতিয়াবা কি কৰে জানা নাই কনফিউজন লগোৱাৰ কাৰণে তোমালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন দি দিব যে টোটেল 90টা অঙ্কৰ সংখ্যা কিমানটা আছে এটা যিবিলাক ছাত্ৰই ধৰিলা এই মেথডটো গম নাপায় সিহঁতে একদমে কৰিব নোৱাৰে এটা পসিবলে নহয় 90টা অঙ্কৰ সংখ্যা কিমানটা আছে ঘৰত আহি পেলাই বেলেগক কবহে যে 90টা অঙ্কৰ সংখ্যা মই কেনেকৈ গণিম এতিয়া এক্সামত কিন্তু কথাটো হল ইমান কৰিবই নালাগে আমি যে শৰ্ট ট্ৰিক আছে আমাৰ 9 into 10 to the power কি হ'ব এইটো 90 minus 1 তো আলটিমেটলি এনসার কিমান হৈ গল 9 into 10 to the power 89 এইটো এনসার আৰু কৰিব নালাগে দেই এইখিনি এনসার তো অপশনত তোমালোকে এনেকৈ ভাবা এইটো এনসার 9 into 10 to the power 89 আমাক বহুত ডাঙৰ ডাঙৰ সংখ্যা দিয়ে সেইখিনিয়ে তো এইটোৱে বুজি পালানে কোৱাচোন কাৰোবাৰ ডাউট আছে নেকি এতিয়াও ডাউট নাই যদি গোটেইকেইজনে থাম্বস আপ কৰি দিয়া ইয়াৰে 45 আছা তোমালোক গোটেইকেইজনে থাম্বস আপ কৰি দিয়া ওকে ধুনীয়া দেই তো আমাৰ এতিয়া ডিজিট কাউন্টিংৰ অলপমান কাম হৈ গল আমি এতিয়া গম পাই গলো যে কিমানটা তিনিটা অঙ্কৰ সংখ্যা কিমানটা আছে দুটা অঙ্কৰ সংখ্যা কিমানটা আছে আমি গোটেইখিনি কথা গম পাই গলো এতিয়া কেতিয়াবা কি হয় জানানে কোৱেশ্চন বিলাক বহুত বেলেগ বেলেগ ধৰণত বনে বাৰু তথাপিতো মই এটা এক্সাম্পল এটা দিও কেতিয়াবা আমাক কব যে আমি যদি ধৰিলা কৈ দিলে ওকে এক মিনিট ৰবা তোমালোকৰ ধৰিলা দি দিলে 250টা 250টা অঙ্ক ব্যৱহাৰ কৰি কিমানটা সংখ্যা লিখিব পৰা যাব একৰ পৰা আৰম্ভ কৰি 250টা অঙ্ক ব্যৱহাৰ কৰি কিমানটা সংখ্যা লিখিব পৰা যাব যদি একৰ পৰা আৰম্ভ কৰো এনেকুৱা ধৰণৰ কোৱেশ্চন আহা দেখা যায় এটা চোৱা মই 250টা অঙ্ক ব্যৱহাৰ কৰিব পাৰিম হাইয়েস্ট লিমিটটো হৈছে 250 তো মই স্টাৰ্ট কৰিলো 1 ৰ পৰা প্ৰথমতে 1 লিখিলো তাৰ পাছত লিখিলো 2 এনেকৈ লিখি লিখি যাম 3 4 লিখি লিখি যাই থাকিম যাই পেলাই যেতিয়া 9 পাম তেতিয়ালৈকে ঠিকে থাকিব এটা এটা অঙ্ক ব্যৱহাৰ হ'ব কিন্তু যেতিয়া মই 10 পাম তেতিয়া কি হ'ব দুটা অঙ্ক ব্যৱহাৰ হৈছে নে নাই তো এনেকৈ দুটা অঙ্ক ব্যৱহাৰ হ'ব তো
তো মই তোমালোকক অলৰেডি যোৱাকালিৰ ক্লাছত কৈছিলো যে 189 টা অংক 189 টা ডিজিট কিমানটা সংখ্যা লিখিবলৈ ব্যৱহাৰ হয় কোৱাচোন কমেন্ট বক্সত কোৱাচোন তোমালোকে কিমানটা অংক লিখিবৰ কাৰণে 189 টা অংকৰ ব্যৱহাৰ হয় কিমানটা সংখ্যা লিখাৰ কাৰণে কিমানজনে প্ৰেজেন্ট আছিলা গম পাই যাম 99 ওকে এটা কাৰেক্ট আনসাৰ আহিছে সুমিৰ আহিছে ওকে বঢ়িয়া দেই তো 189টা যদি অংক ব্যৱহাৰ হ'ব লাগে তেতিয়াহলে আমি 99টা সংখ্যা লিখিব পাৰিম হয়নে তো আমি গম পাই গলো যে 1ৰ পৰা 99 লৈকে লিখিব পাৰিম আমি বাকি 189টা অংক ব্যৱহাৰ হৈ গল তো 250 ৰ পৰা 189 গুচি যাব নে নাই আৰু যি কেইজনে বুজি পোৱা নাই তোমালোকক মই একদম ৰিপিট নকৰো তোমালোকে ৰিগ্ৰেট ফিল কৰা মই বিচাৰো এইটো যোৱাকালিৰ ক্লাছটো এবাৰ চাই ল'বা ৰেকৰ্ডেড ভিডিঅ'ছ অলৰেডি প্ৰভাইডেড আছে তোমালোকৰ তাত আছে চাই ল'বা তাৰ পিছত আহিবা তেতিয়া মই চোৱা ক্লাছত থাকাৰ পিছত বুজি নাপালে মই ৰেডি আছো বুজাবলৈ যদি এবসেন্ট থাকা হেতুৰ মোক দোষ দি লাভ নাই একদম তো ইয়াতে আমি কি কৰিব লাগিব 250 টাৰ পৰা 189 টা অংক গুচি গল তো কিমানটা অংক ৰৈ গল তো আমাৰ ৰৈ গল 61 টা এই 61 টা অংক যে ৰৈ গল এইকেইটা অংক ব্যৱহাৰ কৰি আমি কিমানটা সংখ্যা লিখিম চোৱা দেই 99 লৈতো লিখা হৈয়ে গল এটা 99 পাছত নেক্সট সংখ্যা যোনটো আছে সেইটো কিমানটা অংক বিচাৰে তিনিটা অংক বিচাৰে নে নাই তিনিটা অংক বিচাৰিব তো তিনিটা অংক ইউজ কৰিব তো 61 টা আছে আমাৰ কি টোটাল অংক হাতত আছে তো 61ক এবাৰ 3 ৰে ডিভাইড কৰি দিয়া কিমান আহিব 20 আহিব মানে আমি গম পাই গলো যে 99 ৰ পৰা যদি আৰু 20টা লিখিব লাগে কিমানলৈকে যাব পাৰিম 119 লৈকে যাব পাৰিম মানে আমি 119টা সংখ্যা লিখিব পাৰিম লগতে নেক্সট যোনটো সংখ্যা আহিব তাৰে হয় অকল 1 টোহে লিখা যাব মানে 120 টো লিখিব নোৱাৰিম বুজি পালা দুটা অংক নাথাকে আমাৰ হাতত বুজি পালা নে কোৱাছো এতিয়া থাম্বস আপ কৰি দিয়া যদি বুজি পাইছা আমি 119টা লিখিব পাৰিম আৰু 120 টো আমি গোটেইখিনি লিখিব নোৱাৰিম ঠিক আছে আমি 20 সংখ্যাটো লিখিব নোৱাৰিম অকল 1 টোহে লিখিব পাৰিম মানে এনেকুৱা হ'ব 119 তাৰ পিছত 1 থাকিব এই লাষ্টত 20 টো নাথাকে হলনে ক্লিয়াৰ ওকে আকৌ এবাৰ কওকচোন আচ্ছা কৈ আছো মই কথাখিনি আমাক ইয়াতে কৈছে আমি 250টা অংক ব্যৱহাৰ কৰি মই আকৌ এবাৰ কৈ দিছো আমি 250টা অংক ব্যৱহাৰ কৰি কিমানটা 250 নহয় মই অকমান কোৱেশ্চনটো চেঞ্জ কৰি দিও অকমান ইজি হ'ব 249টা দি দিলো 249টা অংক ব্যৱহাৰ কৰি আমি কিমানটা সংখ্যা লিখিব পাৰিম সেইটো হৈছে কোৱেশ্চন 249টা অংক ব্যৱহাৰ কৰি আমি কিমানটা সংখ্যা লিখিব পাৰিম যদিহে 1ৰ পৰা আৰম্ভ কৰো তো 1ৰ পৰা আৰম্ভ কৰি আমি লিখি গৈ আছো 1 2 3 4 তো এনেকৈ যেতিয়া লিখি যাও আমি যেতিয়া 99 নম্বৰ সংখ্যাটো পাও এই 99 তম সংখ্যাটোলৈকে আমি কিমানটা অংক ব্যৱহাৰ কৰো এইটো মই যোৱাকালি কৈ থৈ দিছিলো 189 মানে 189টা অংক ব্যৱহাৰ কৰো আমি 99টা সংখ্যা লিখিবলৈ বুজিলা পইণ্টটো এতিয়া 99টা সংখ্যা লিখা হৈ গল তো 99টা সংখ্যাত কিমানটা অংক ব্যৱহৃত হল অংক ব্যৱহৃত হৈছে আমাৰ কিমানটা 189 তো এই 189 টো ইয়াৰ পৰা বিয়োগ কৰিব লাগিব নে নাই লাগিব তো বিয়োগ কৰি দিয়া তো ইয়াতে কাৰেক্ট আনসাৰ কি আহি যাব 60 মানে আমাৰ হাতত বৰ্তমান কিমানটা অংক ৰৈ গল আমাৰ হাতত মাত্ৰ 60টা অংক ৰৈ গৈছে এই 60টা অংক যে ৰৈ গৈছে এই ৰৈ যোৱা অংককেইটা কি কৰিব এই ৰৈ যোৱা অংককেইটা কি কৰিব 100 লিখিব 101 লিখিব এনেকৈ লিখি যাই থাকিব বুজিলা পইণ্টটো 102 হয়নে তো যেহেতুকে 99টা হৈয়ে গল এই যে নেক্সট লিখিব নেক্সট লিখা কেইটা কিমানটা অংকৰ সংখ্যা তিনিটা অংকৰ হয়নে তো এটা সংখ্যা লিখোতে তিনিটা অংক ব্যৱহৃত হ'ব তো 60টা অংক যেহেতুকে আছে 60টা অংকৰে কিমানটা তিনিটা অংকৰ সংখ্যা লিখিব পাৰিম 20টা পাৰিম নে নাই 20টা সংখ্যা লিখিব পাৰিম তো চোৱা 100 আমাৰ 99টা সংখ্যা অলৰেডি আমি লিখি পেলাইছো তাৰ পাছত আকৌ যদি 20টা লিখো কি হ'ব 99 যোগ 20 কৰি দিয়া মানে আলটিমেটলি আনসাৰ কিমান আহিব 119 আহিবনে মানে 119টা সংখ্যা আমি লিখিব পাৰিম আমি 249টা অংক ব্যৱহাৰ কৰি এতিয়া বুজি পালা সকলোৱে ডাউট ক্লিয়াৰ নে সকলোৰে একদম ক্লিয়াৰ সকলোৰে পাৰিবা এতিয়া কোৱেশ্চন বিলাক ইজিয়ে হয় জাস্ট কৰাৰ টেকনিকটোৰ লগত কথা এপ্ৰোচটোৰ লগত কথা কেনেকৈ কৰি আছা ওকে তাৰ পাছত আহা নেক্সট কুৱেশ্চনৰ ফালে নেক্সট কুৱেশ্চন কি আছে ওকে এইটো এটা কুৱেশ্চন ইয়াতে আমাক এইটো কুৱেশ্চন বহুত ইজি বাৰু মই কৈ দিওঁ ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্চন একচুৱেলি আহে সেইকাৰণে এবাৰ দেখাই দিছো তোমালোকে জানিবও পাৰা খুব সহজ কুৱেশ্চন ইয়াতে কুৱেশ্চনটো আমাক কি কৈছে জানানে মই অসমীয়াতে কৈ দিছো যদি এটা সংখ্যা
54 54ৰে হৰণ কৰা হয় যদি এটা সংখ্যাক 54ৰে হৰণ কৰা হয় তেতিয়াহলে আমি ভাগফল পাও 20 আৰু ভাগশেষ পাই যাও 31 তেতিয়াহলে আমাক কৈছে সংখ্যাটো উলিওৱা পাৰিবা এইটো কোৱেশ্চন একদম ইজি কোৱেশ্চন আমাৰ এই যে আছিলে ভাজ্য সমান কি আছিলে ভাজ্য সমান আছিলে ভাজ্য সমান ভাজক পূৰণ কি আছিলে ভাজক পূৰণ ভাগফল যোগ কি আছিলে ভাগশেষ আছিলে এই মেথডটো ইউজ কৰিলে হ'ল এনেকুৱা ধৰণৰ কুৱেশ্যন একচুৱেলি আহে সেইকাৰণে এবাৰ দেখাই দি থলো এটা কুৱেশ্যন দেখাই দিলে তোমালোকে এনেও পাৰিবা এইবিলাক বহুত ইজি কুৱেশ্যন হয় তো ভাজ্য সমান কি আহে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ তো ইয়াতে আমাক কি কৈছে যদি এটা সংখ্যাক 54ৰে হৰণ কৰো আমাৰ ভাগফল কি থাকে 20 আৰু ভাগশেষ কিমান থাকে 31 তো আমি কি কৰিব লাগিব আমি 54ৰ লগত প্ৰথমতে 20টো পূৰণ কৰিব লাগিব হয় না তো 54 পূৰণ 20 তাৰ পিছত কি কৰিম যোগ কৰিব লাগিব 31 তো সেইটোৱে হৈ যাব আমাৰ এনসাৰ তো 54ক 2 গুণ কৰিলে কি হ'ব 108 যোগ 31 তো এনসাৰ কিমান হৈ যাব 1111 আহিব এইটো 1111 তো কাৰেক্ট এনসাৰ আহি গ'ল আমাৰ 1111 বুজি পাইছা ন সকলোৱে 1180 আহি আছে ওকে 54 আচ্ছা 54 পূৰণ 20 কৈছা চাগে তো তাৰে লগত আমি এইখিনি যোগো কৰিব লাগিব 31টো তো আমাৰ কাৰেক্ট এনসাৰ কি আহি যাব 1111 আহি যাব ঠিক আছে বুজি পাইছা ন সকলোৱে নে কিবা ডাউট আছে কোৱাচোন এইটো কুৱেশ্যনত একদম সিম্পল কুৱেশ্যন হয় এটা আমাক কৈছে যে যদি এটা সংখ্যা 54ৰে হৰণ কৰা হয় ভাগফল 20 পোৱা যায় আৰু ভাগশেষ 31 পোৱা যায় তেতিয়াহলে সংখ্যাটো উলিওৱা এইটো হল কুৱেশ্যন বাৰু এতিয়া নেক্সট কুৱেশ্যনৰ ফালে আহা নেক্সট কুৱেশ্যন কি আছে চোৱা এইটো কুৱেশ্যন অলৰেডি মই যোৱাকালি এনেকুৱা ধৰণৰ কুৱেশ্যন এটা কৰাইছিলো ইয়াতে কি কৈছে চোৱা হাউ মেনি ডিজিট উইল বি ইউজ টু প্ৰিন্ট হাউ মেনি ডিজিট উইল বি ইউজ টু প্ৰিন্ট এ 180 পেজ কণ্টেইনিং বুক 180খন পৃষ্ঠা থকা কিতাপ এখন ছপাবলৈ কিমানটা অংক ব্যৱহৃত হ'ব তো এইটোৰ কাৰেক্ট এনসাৰ কি হ'ব ট্ৰাই কৰাচোন সকলোৱে যিকেইজনে কালি ক্লাছত প্ৰেজেন্ট আছিলা 180খন পৃষ্ঠা থকা কিতাপ এখন ছপাবলৈ কিমানটা অংক ব্যৱহৃত হ'ব কাৰেক্ট এনসাৰ কি হ'ব ট্ৰাই কৰা সকলোৱে একদম ইজি 189 তোমালোকে যদি শৰ্ট ট্ৰিকত কৰা কি হ'ব 189 আৰু লগতে 81 into 3 তো ইয়াতে আহি যাব 3 ইয়াতে আহিব 24 এইখিনি যোগ কৰিলে যি আহে 2 আহিল ইফালে আহিল 3 আৰু ইফালে 4 432 আহিছে নে পাৰা নাই বাৰু মই কৰি দিছো কথা নাই বাৰু ভালো কেইজনে চাগে এবসেন্ট আছিল যোৱাকালি সেইকাৰণে চাগে প্ৰব্লেম হৈ আছে তো আমাক ইয়াতে কৈছে 180খন পেজ থকা কিতাপ এখন ছপোৱাৰ কথা তো 180খন পেজ ছপোৱাৰ কথা কৈছে যিহেতুকে আমি ফাৰ্ষ্ট চাব লাগিব 180খন পৃষ্ঠা যদি ছপাব লাগে আমি 1 2 3 এনেকৈ পেজ নাম্বাৰ কেইটা দি যাম এনেকৈ যেতিয়া পেজ নাম্বাৰ কেইটা দি যাম আমি কি কৰিম আমি 180 লৈকে যাব লাগিব যেতিয়া আমি 1 2 3 এনেকৈ 99 লৈকে লিখিম 1 2 3 এনেকৈ যেতিয়া আমি 99 লৈকে লিখো ন তেতিয়া আমি টোটেল 189টা ডিজিট ব্যৱহাৰ কৰো পইণ্টটো বুজিলা আমি 189টা অংক কিমানটা সংখ্যা লিখোতে ব্যৱহাৰ কৰো 1ৰ পৰা 99 লৈকে সংখ্যা কেইটা লিখিবলৈ 189টা অংক ব্যৱহাৰ কৰা যায় ঠিক আছে তাৰ পাছত আমাৰ কি থাকিল আমাৰ আছে 180টা পেজ এটা কথাটো হ'ল 1ৰ পৰা 180 লৈকে কিমানটা সংখ্যা থাকে 1ৰ পৰা 180 লৈকে 180টা সংখ্যা থাকে আৰু এই 180টাৰ আমি কিমানটা পেজৰ কাম কৰি পেলালো আমি 99টা পেজৰ কাম কৰি পেলালো তো আমি কি কৰিব লাগিব ইয়াৰ পৰা 99টা বিয়োগ কৰি দিলে কিমান থাকি গ'ল 81 এই যে 81 টো ৰৈ গ'ল এই 81 টো কি হয় এই 81 টো হৈছে তিনিটা অংকৰ সংখ্যা হয়নে কাৰণ 99ৰ পিছত কি আহিব 100 দেন 101 এনেকৈ গৈ পেলাই কোনলৈকে যাব লাগিব এনেকৈ গৈ পেলাই আমি 180 লৈকে যাব লাগিব আৰু এই 100ৰ পৰা 180 লৈকে টোটেল 81টা সংখ্যা আছে বুজিলা তো এই 81টা সংখ্যাত কিমানটা অংক ব্যৱহাৰ হ'ব তিনিটাকৈ ব্যৱহাৰ হ'ব সো তিনি এটা পূৰণ তো আমাৰ কাৰেক্ট এনসাৰ কিমান আহি গ'ল 243 আৰু 243 ইয়াৰ লগত যোগ কৰি দিয়া সেইটোৱে হৈ গ'ল কাৰেক্ট এনসাৰ তো মই তোমালোকক এডভাইস কৰো তোমালোকে যদি কিবা মিছ হৈছে
যোৱাকালিৰ ক্লাছটোত গুচি যোৱা, যোৱাকালিৰ ৰেকৰ্ডেড ভিডিঅ' যোনটো আছে সেইটো এবাৰ চাই ল'বা, আজিৰ ভিডিঅ'টো পাই যাবা অলৰেডি অলপ পাছতে, এইটোও চাই লোৱা, চাই লোৱাৰ পাছত কোনো ধৰণৰ ডাউট নাথাকে এইটো মই গেৰাণ্টি দিছোঁ, ঠিক আছে। একদম ইজি ইজি কুৱেশ্যন হয় এইবিলাক, অলৰেডি মই কৰাই থৈ দিছোঁ। আমি জাষ্ট পেজ নাম্বাৰ কেইটা চোৱাৰ কাৰণে শ্বৰ্ট ট্ৰিক আছে ধুনীয়াকৈ কৰিব পাৰোঁ। 189 ডাইৰেক্ট লিখিব পাৰোঁ, 189 লিখাৰ পিছত নেক্সট লিখি দিম, যিমানটা অংক ৰৈ গৈছে, ঠিক আছে। হ'ব, এতিয়া তোমালোকৰ কাৰণে কেইটামান হোমৱৰ্ক আছে, হোমৱৰ্ক কেইটা লৈ লোৱা। অ'কে, এইটো কুৱেশ্যনো লৈ লোৱাচোন, এইটো কুৱেশ্যন ইয়াতে কুৱেশ্যন কেইটা পায়ে যাবা বাৰু। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কুৱেশ্যন লৈ লোৱা স্ক্ৰীনশ্বট, তোমালোকে এতিয়াই ট্ৰাই কৰিব পাৰিবা। হোমৱৰ্ক লৈ লোৱা এইটো কুৱেশ্যন, নেক্সট লৈ লোৱা এইটো কুৱেশ্যন লৈ লোৱা আৰু, ঠিক আছে। আৰু এইটো কুৱেশ্যন, এই তিনিটা কুৱেশ্যন কাম সেই কৰা, ট্ৰাই কৰা এই তিনিটা কুৱেশ্যন যাতে নেক্সট ক্লাছত এনচাৰ আহে, ঠিক আছে। একদম তোমালোকক যেনেকুৱা ধৰণৰ কুৱেশ্যন এতিয়ালৈকে কৰাইছো সেই সেম টাইপৰে কুৱেশ্যন হয়, বেলেগ একো নাই ইয়াতে নোৱাৰিব লগা, মানে বেলেগ কনচেপ্টৰ। এইটো এটা কুৱেশ্যন, সেম টাইপৰ কুৱেশ্যন। কিবা ডাউট থাকিলে নেক্সট ক্লাছত তোমালোকে প্ৰথমতে মেনশ্যন কৰি দিবা দেই, এইখিনি ডাউট কেইটা আহি পেলাই ক্লাছটো জইন কৰিবা, জইন কৰি পেলাই চেট বক্সত দি দিবা, ঠিক আছে। হ'ব।